ইয়াৰ পাছত আমি পঢ়িম ভগ্নাংশ। ভগ্নাংশ পঢ়িম। ভগ্নাংশ কি হয়? যেতিয়া এটা সংখ্যা তাক কি কৰা হয়? p/q/r হিত লিখা হয় আৰু য'ত কি হয় q does not is equal to 0 হয়, তেতিয়া আমি তাক কি বুলি ক'ম? ভগ্নাংশ বুলি ক'ম। যিমানটোলৈকে কিতাপত ডেফিনেশ্যন আছে এনেকৈ আছে মোটামুটিকৈ, আমি এইটো জানিব লাগে। বাকী ভগ্নাংশ কি আছে? বিভিন্ন প্ৰকাৰ আছে। আমি যদি ভগ্নাংশ বুলি এনেকৈ লৈ লওঁ, মাজতে ভগ্নাংশ ইয়াৰ কিমানটা ভাগ ওলাব? ইয়াৰ এটা ওলাব আমাৰ ওচৰতে প্ৰকৃত ভগ্নাংশ, এটা ওলাব অপ্ৰকৃত, এটা ওলাব সদৃশ ভগ্নাংশ, এটা ওলাব আমাৰ ওচৰতে বিসদৃশ, এটা ওলাব সমমান ভগ্নাংশ, এটা ওলাব মিশ্ৰ ভগ্নাংশ। আৰু ইয়াৰ ভিতৰত আৰু দুটা ভাগ আছে। এটা হৈছে আমাৰ ওচৰত যৌগিক ভগ্নাংশ, আৰু এটা আমি লিখো কি? প্ৰতিক্ৰম ভগ্নাংশ। এটা লিখি দিছো প্ৰতিক্ৰম ভগ্নাংশ। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা ভাগৰ ভগ্নাংশ হ'লে আমি এইকেইটা কি হয় মোটামুটি জানিম কি হয়। আৰু ইহঁতৰ মেইনকৈ আমি যিখিনি শিকিম সেইখিনি হৈছে কি? যে ভগ্নাংশ কি শিকিব লাগিব? আমি যোগ শিকিম, বিয়োগ শিকিম, পূৰণ শিকিম, আৰু শিকিম হৰণ। ভগ্নাংশ পঢ়িম। ভগ্নাংশ কি হয়? যেতিয়া এটা সংখ্যা তাক কি কৰা হয়? p/q/r হিত লিখা হয় আৰু য'ত কি হয় q does not is equal to 0 হয়, তেতিয়া আমি তাক কি বুলি ক'ম? ভগ্নাংশ বুলি ক'ম। যিমানটোলৈকে কিতাপত ডেফিনেশ্যন আছে এনেকৈ আছে মোটামুটিকৈ, আমি এইটো জানিব লাগে। বাকী ভগ্নাংশ কি আছে? বিভিন্ন প্ৰকাৰ আছে। আমি যদি ভগ্নাংশ বুলি এনেকৈ লৈ লওঁ, মাজতে ভগ্নাংশ ইয়াৰ কিমানটা ভাগ ওলাব? ইয়াৰ এটা ওলাব আমাৰ ওচৰতে প্ৰকৃত ভগ্নাংশ, এটা ওলাব অপ্ৰকৃত, এটা ওলাব সদৃশ ভগ্নাংশ, এটা ওলাব আমাৰ ওচৰতে বিসদৃশ, এটা ওলাব সমমান ভগ্নাংশ, এটা ওলাব মিশ্ৰ ভগ্নাংশ। আৰু ইয়াৰ ভিতৰত আৰু দুটা ভাগ আছে। এটা হৈছে আমাৰ ওচৰত যৌগিক ভগ্নাংশ, আৰু এটা আমি লিখো কি? প্ৰতিক্ৰম ভগ্নাংশ। এটা লিখি দিছো প্ৰতিক্ৰম ভগ্নাংশ। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা ভাগৰ ভগ্নাংশ হ'লে আমি এইকেইটা কি হয় মোটামুটি জানিম কি হয়। আৰু ইহঁতৰ মেইনকৈ আমি যিখিনি শিকিম সেইখিনি হৈছে কি? যে ভগ্নাংশ কি শিকিব লাগিব? আমি যোগ শিকিম,
বিয়োগ শিকিম, পূৰণ শিকিম আৰু শিকিম হৰণ। প্ৰথমতে পঢ়িম প্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ পঢ়িম। প্ৰকৃত ভগ্নাংশ যেতিয়া আমি এটা সংখ্যাক পি বাই কিউ ৰাহিত প্ৰকাশ কৰোঁ তেতিয়া কি হয়, যদি তলৰ কিউটো ডাঙৰ হয়, ইয়াত যেনিবা 2 লিখিলোঁ, ওপৰত 1 লিখা আছে, মানে কি হ'ব লাগে, হৰটো ডাঙৰ হ'ব লাগে আৰু লবটো কি হ'ব লাগে, সৰু। লবটো কি হ'ব লাগে, সৰু হ'ব লাগে, হৰটো হ'ব লাগে ডাঙৰ। তেতিয়া আমাৰ এইটো কি হ'ব, প্ৰকৃত ভগ্নাংশ হ'ব। বোলে ওপৰত মই 13 লিখিছোঁ, তলত লিখিছোঁ 15। ইয়াত লিখা আছে 20, ইয়াত লিখা আছে 10, ইয়াত লিখা আছে আমাৰ ওচৰতে বোলে 100, ইয়াত লিখা আছে আমাৰ ওচৰতে 1000। এনেকুৱাবিলাক যি ভগ্নাংশ আছে এইবিলাক কি হয় আমাৰ ওচৰত, প্ৰকৃত ভগ্নাংশ। মানে যিটো সঁচা অৰ্থত ভাগ কৰিব পৰা যায়। এইটো দুভাগৰ এক মানে কি লিখা আছে যে আমাৰ ওচৰত কিবা এটা বস্তু আছিলে, ধৰি এটা পিজ্জা আছিলে, ইয়াক আমি সমানে দুভাগ কৰি পেলাই তাৰপৰা কি কৈছোঁ, এটা ভাগ আমি লৈছোঁ। এটা ভাগ আমি লৈছোঁ, এইটোকে কি বুলি ক'ব, 1/2 বুলি কয়। ইয়াৰটো কি হৈছে 1/2। এইটো লিখা আছে যে ওপৰত লিখা আছে 4, তলত লিখা আছে কি 5। তাৰমানে আমি কিবা এটা বস্তুক সমানে কেইভাগ কৰিছোঁ, 5 ভাগ কৰিছোঁ, তাৰপিছত তাৰপৰা কেইভাগ লৈছোঁ, 4 ভাগ, এভাগ, দুভাগ, 3 ভাগ, 4 ভাগৰ কি আছে 5 ভাগ আছে। 5 ভাগ কৰি পেলাই আমি তাৰপৰা কেইভাগ লৈছোঁ, 4 ভাগ লৈছোঁ। এইটো কি হৈছে 5/4। এইটোকে আমি কি বুলি ক'ম যে প্ৰকৃত ভগ্নাংশ বুলি ক'ম। প্ৰকৃত ভগ্নাংশ। আৰু যদি হয় অপ্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ তেতিয়া কেনেকৈ হ'ব, যে ওপৰৰ যিটো লব আছে আৰু তলৰ যিটো হৰ আছে, এই লবটো কি হৈ যায়, ডাঙৰ হয় আৰু হৰটো কি হৈ যায়, সৰু। কেনেকৈ লিখিম এইটো, আমি ধৰি লওক ওপৰত লিখিলোঁ 3, তলত লিখা আছে 2, ইয়াত লিখা আছে 7, ইয়াত লিখা আছে 5, ইয়াত লিখা আছে 11, ইয়াত লিখিছোঁ অকল 9। ওপৰৰ ফালে কিবা ডাঙৰ সংখ্যা লিখিছোঁ 155 লিখিছোঁ, তলত লিখিছোঁ অকল 50। এনেকুৱাবিলাক কি হয় আমাৰ ওচৰত অপ্ৰকৃত ভগ্নাংশ হয়। যেনেকৈ আমি ওপৰত লিখিলোঁ 45, তলত লিখিছোঁ কিমান 19, ওপৰত লিখিছোঁ আমি 18, তলত লিখিছোঁ কিমান 24। যদি হৰটো যদি কি হয়, সৰু হয়, লবটো ডাঙৰ হয়, লবটো ডাঙৰ, হৰটো সৰু, লবটো ডাঙৰ, হৰটো সৰু, লবটো কি আছে, সংখ্যাটো ডাঙৰ, হৰটো সৰু আছে, এইবিলাক কি হয় আমাৰ ওচৰত অপ্ৰকৃত ভগ্নাংশ হয়। ভগ্নাংশক ইংৰাজীত কি বুলি কোৱা হয়, ফ্ৰেকশ্যন বুলি কয়। কি কয়, ফ্ৰেকশ্যন। ফ্ৰেকশ্যনছ। প্ৰকৃত হ'লে আমি কি বুলি ক'ম, তাক প্ৰপাৰ ফ্ৰেকশ্যন বুলি ক'ম, প্ৰপাৰ ফ্ৰেকশ্যন। আৰু অপ্ৰকৃত হ'লে আমি তাক কি বুলি ক'ম, যে ইমপ্ৰপাৰ ফ্ৰেকশ্যন বুলি ক'ম, ইমপ্ৰপাৰ ফ্ৰেকশ্যন। নেক্সট আমি পঢ়িব লাগে সদৃশ আৰু বিসদৃশ ভগ্নাংশ। ইয়াক কি বুলি কয়, লাইক এণ্ড আনলাইক ফ্ৰেকশ্যন বুলি কয়। সদৃশ মানে কি আছে, আমাৰ যদি এনেকুৱা ভগ্নাংশ থাকে, বোলে তলৰ যিটো হৰটো কি হ'ব লাগে, 3-4টা মানৰ পাছত ভগ্নাংশ আছে, যাৰ হৰটোৰ লগত কি হয়, গোটেই হৰকেইটা একে হয়। হৰ আৰু লবটো বেলেগ হ'ব পাৰে, খালি হৰকেইটা কি হ'ব লাগে, একে হ'ব লাগে। হৰ কি হ'ব লাগে, একে হ'ব লাগে, আৰু লবটো বেলেগ বেলেগ হ'ব পাৰে। এতিয়া এইটো কি হ'ব আমাৰ ওচৰত, এটা সদৃশ ভগ্নাংশ হ'ব। যেনে ওপৰত যেনিবা আমি 2 লিখিলোঁ, তলত লিখিছোঁ 11, ইয়াত লিখা আছে বোলে 5, ইয়াত লিখা আছে 11, ইয়াত লিখা আছে 3, ইয়াত লিখা আছে 11, 10 লিখা আছে 11। তেতিয়াহ'লে এই গোটেই যে ভগ্নাংশকেইটা আছে, 1, 2, 3, 4, ইহঁত 4টা কি হ'ব, সদৃশ ভগ্নাংশ। ইহঁত 4টা কি হ'ব, সদৃশ ভগ্নাংশ। আমি তেনেকুৱা বেলেগো লিখিব পাৰোঁ। বোলে আমি তলত হৰটো ল'লোঁ যেনিবা 30 লৈছোঁ, ওপৰত লিখিছোঁ 3, ইয়াত এটা ল'লোঁ 30 লিখিলোঁ, ইয়াত লৈছোঁ এটা 10, ইয়াত 30 ল'লোঁ, ইয়াত যেনিবা ল'লোঁ আমি 12, ইয়াত এটা হৰত 30 বহালোঁ, ওপৰত যেনিবা লৈছোঁ আমি 15। এইকেইটা আমাৰ ওচৰত কি হ'ব, সদৃশ ভগ্নাংশ হ'ব। তাৰ কাৰণটো কেলৈ, হৰকেইটা কি হয়, একে হয়, লবকেইটা বেলেগ বেলেগ হ'ব পাৰে। আৰু এটা যদি আমি লিখি চাওঁ, ইয়াত ধৰি লওক আমি 17 ল'লোঁ, ওপৰত ভৰালোঁ 5, ইয়াত 17 ল'লোঁ, ইয়াত ভৰালোঁ 4, ইয়াত 17 লৈছোঁ, ইয়াত ভৰালোঁ 9, ইয়াত 17 ল'লোঁ, ইয়াত ভৰালোঁ আমি যেনিবা 10। এইকেইটা কি হ'ব, সদৃশ ভগ্নাংশ। এইকেইটা সদৃশ ভগ্নাংশ, এইকেইটা সদৃশ ভগ্নাংশ।
সদৃশ ভগ্নাংশ পঢ়িলোঁ, ইয়াৰ পিছত আমি পঢ়িম বিসদৃশ। বিসদৃশ ভগ্নাংশ। বিসদৃশ ভগ্নাংশ। বিসদৃশ ভগ্নাংশত কি হয়, আমাৰ হৰ আৰু লব এই দুটা দুই ভাগতে কি থাকে, বেলেগ বেলেগ। ইয়াত আমাৰ ওচৰত এটা ভগ্নাংশ আছে, যেনিবা 2/4 আছে, সেইফালে এটা ভগ্নাংশ আছে 5/6, এইখিনি কাষত এটা ভগ্নাংশ আছে আমাৰ ওচৰত 7/9, আৰু এটা এইফালে আছে 113/203, এইখিনি কিবা সংখ্যা ভগ্নাংশ এটা আছে আমাৰ ওচৰত বোলে 56, তলত লিখা আছে বোলে 98। ইয়াৰ প্ৰত্যেকতে ইয়াৰ হৰ, এইটো ভগ্নাংশ হৰ, এইটো ভগ্নাংশ হৰ, ইহঁতকেইটা হৰ কি আছে, বেলেগ বেলেগ। ইহঁতকেইটা কি হ'ব, বিসদৃশ ভগ্নাংশ। কি বুলি কয়, যদি কয় তাৰ পিছত বিসদৃশ ভগ্নাংশ উদাহৰণ দিয়ে, আমি কি লিখিম, এটা লিখিম 2/4, কমাটো দিম 5/6, তাৰ হৰটো কি হয়, বেলেগ বেলেগ। হৰটো বেলেগ বেলেগ হ'লে ভগ্নাংশবিলাক কি হৈছে, বিসদৃশ ভগ্নাংশ হয়। তাৰপিছত এটা পঢ়িব লাগে, মিশ্ৰ ভগ্নাংশ পঢ়িব লাগে। মিশ্ৰ ভগ্নাংশ পঢ়িব লাগে। মিশ্ৰ ভগ্নাংশ মানে কেনেকৈ, আমাৰ কেনেকুৱা থাকে, এটা আমাক সন্মুখত এটা গোটা সংখ্যা দিয়ে, তাৰ কাষতে লিখা থাকে এটা ভগ্নাংশ, 2/3 লিখা আছে যেনিবা। 3 সমষ্টি 3/2 বুলি পঢ়ে, 3 সমষ্টি 3/2। যদি এটা দিয়ে বোলে 7 1/9 আছে, 7 সমষ্টি 9/1। এনেকৈ মিশ্ৰ হৈ আছে, আমি এনেকুৱা ভগ্নাংশলৈ কেনেকৈ লৈ যাম, 3টো আমি তলত ৰাখি ল'ম, এই 3টো, এই তলত থকা 3টো আমি ইয়াত ৰাখি ল'ম ইয়াত। তাৰপাছত কি কৰিম, 3 লগত 3টো পূৰণ কৰিম, 3 লগত 3টো পূৰণ কৰিম, আৰু এক ওপৰত যে কি আছে, সেই 2টো আছে, সেই 2টো আমি কি কৰিম, যোগ কৰিম। এতিয়া কিমান হ'ব, তলত থাকিব 3, 3 3 9, 9 কিমান হৈ যাব, 11। আমাৰ ওচৰত ভগ্নাংশটো কি হ'ব, যে ওপৰত থাকিব 11, তলত থাকিব 3। এইফালে ভগ্নাংশটো কি হ'ব, 9টো আমি প্ৰথমতে ৰাখি ল'ম, তাৰপিছত 7ৰ লগত আকৌ 9টো কি কৰিম, পূৰণ কৰিম, তাৰপিছত 1টো কি কৰিম, যোগ। ইয়াত 9 থাকিলে 7 9 কিমান হৈ যাব, 63। লগত কিমান আছে, আৰু আছে 1টো যোগ কৰিম, 64/9। এইটো হ'ব মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশ কেতিয়াবা এনেকৈ নিলিখি পেলাই, কেতিয়াবা কি কৰা হয় বোলে, এনেকৈ 3 সমষ্টি 11/2 এনেকৈ ডাইৰেক্ট আগফালে প্লাছ এটা লিখা যায়। কেতিয়াবা আকৌ কি লিখা যায়, মাইনাছতো থাকে, যেনেকৈ ইয়াত 2 মাইনাছ বোলে 5, তলত আছে কিমান 7, এনেকৈও লিখা যায়। এইটো হ'লে আমি কি কৰিম, ইয়াত যোগ চিনডাল লুকাই আছে, ইয়াত যোগ চিনডাল ডাইৰেক্ট দি থোৱা আছে, 11টো আমি তলত পাতি ল'ম, 3 লগত আমি 11টো কি কৰিম, পূৰণ কৰিম, আৰু 2টো কি কৰিম, ইয়াৰ লগত যোগ কৰিম। ইয়াত থাকিব 11, 3 11 33, আৰু যোগ 2 কিমান হ'ব, ওপৰত থাকিব আমাৰ ওচৰত 35, তলত থাকিব আমাৰ ওচৰত কিমান 11। ইয়াৰ কাৰণে কি হ'ব, 7টো আমি তলত পাতিম, এই 7টো তলত পাতি ল'ম, 2 লগত 7টো আমি কি কৰিম, পূৰণ কৰিম, 2 7 14, আৰু এই যে 5টো কি কৰিম, ইয়াৰ পৰা বিয়োগ কৰিম। ইয়াত থাকিলে 7, 2 7 14, আৰু মাইনাছ কিমান হ'ব 5, আমি কি পাতিম 7 পাতিম, 14 পৰা 5 গ'লে কিমান থাকিব, 9 থাকিব, উত্তৰ হ'ব এইটো 9/7। মিশ্ৰ ভগ্নাংশ কি বুলি কয় ইংৰাজীত, ইয়াক কয় মিক্সড ফ্ৰেকশ্যন বুলি কয়, মিক্সড ফ্ৰেকশ্যন। মিশ্ৰ ভগ্নাংশটোৰ যিটো আমাৰ আমি সমষ্টি বুলি যে পাওঁ, কেতিয়াবা ই সোঁহাতেও থাকে, বাওঁহাতেও থাকে। বাওঁহাতে থাকিলে আমাৰ সংখ্যাটো কিহত লাগে, প্লাছত ল'ব, আৰু যদি সোঁহাতে থাকে কিহত লাগে, নিগেটিভত ল'ব। যেনেকৈ ইয়াত যেনিবা আমাৰ পঢ়িলে আছে সংখ্যাটো 3, ইয়াত আছে 5, মাইনাছ আছে 7 যেনিবা, তেতিয়াহ'লে কি হ'ব, 5টো আমি তলত ৰাখি দিম, ইয়াত 3টো প্ৰথমতে বহিব, ইয়াত মাজত কি আছে, মাইনাছ আছে, আৰু ইহঁতক কি কৰিম, আমি পূৰণ কৰিম, 5 আৰু 7টো কি কৰিলোঁ, পূৰণ। ইয়াত থাকিলে 5, 3 মাইনাছ 7 5 কিমান হৈ যাব, 35, ওপৰত কিমান ল'ব, মাইনাছ 32 ওলাব বাই 5। এইটো যদি বিয়োগত থাকে, যদি আকৌ প্লাছত থাকে চেম অংকটো 35/7, প্লাছ যদি 3/5 প্লাছ 7 আছে, তেতিয়াহ'লে আমি কি কৰিম, 5টো তলত পাতি ল'ম, 3টো এই 3টো ইয়াত পাতিম, আৰু কি কৰিম, 7ৰ লগত 5টো কি কৰিম, পূৰণ। 5 থাকিব, 3 থাকিব, প্লাছ 7 5 35, এইটো টোটেল কিমান হ'ব, 38/5 হ'ল। ইয়াৰ পিছত এটা আছে আমাৰ প্ৰতিক্ৰম।
প্ৰতিক্ৰম ভগ্নাংশ আমাৰ এটা ভগ্নাংশ লিখা আছে যেনিবা 3/5 ইয়াৰ কি লাগে আমাক প্ৰতিক্ৰম লাগে প্ৰতিক্ৰম আমি কি লিখিম 5/3 লিখিম 5/3 লিখি দিম যদি লিখা আছে 7/9 ইয়াৰ প্ৰতিক্ৰম কি হ'ব 9/7 1/2 লিখা আছে ইয়াৰ প্ৰতিক্ৰম কি হৈ যাব 2/1 2/1 লিখে ডাইৰেক্ট কি লিখি দিয়ে 2 লিখে তো ইয়াত যদি আমাৰ বেলেগ এটা সংখ্যা থাকে যেনিবা কি আছে 1/7 আছে আমি ইয়াৰ যদি কি লিখি দিম প্ৰতিক্ৰম তেতিয়াহ'লে কি হ'ব 7/1 হ'ব আৰু ইয়াক আমি 7/1 বুলি লিখো ডাইৰেক্ট কি লিখি দিম 7 নে একে 7 খন কি মানে 7 × 7 ইয়াত একে 2 খন কৰিলে 1 2 2 হ'ব যদি গোটা সংখ্যা আছে মানে 2 কি লিখিব লাগে প্ৰতিক্ৰম লিখিব লাগে 2 কি লিখিব লাগে প্ৰতিক্ৰম তেতিয়া আমি এনেকৈ লিখো তলত 1 ওপৰত 2 নিলিখো তাৰ মানেটো 2 হয় ন আমি কি লিখিম 1/2 লিখিম এইটো লিখা নহয় কি লিখা হয় 1/2 যদি 3 লিখা থাকে ইয়াৰ বোলে কি লিখিব লাগে আমি প্ৰতিক্ৰম লিখিব লাগে প্ৰতিক্ৰম আমি কি বুলি লিখিম 1/3 লিখিম যদি 5 লিখা থাকে ইয়াৰ প্ৰতিক্ৰম আমি কি লিখিম 1/5 লিখিম ইয়াত কি আছে আমাৰ ওচৰত আৰু লাষ্ট এটা পঢ়িব লাগিলে যৌগিক ভগ্নাংশ যৌগিক ভগ্নাংশটো এনেকুৱা ওপৰত আমাৰ যেনিবা 1 আছে এইটো হৈ যাব আমাৰ ওচৰত কি লব হৰটো আকৌ নিজে কি হৈছে ভগ্নাংশ আছে যেনেকৈ 7/9 আছে 7/9 আছে এইটো যদি বুজিবলৈ হয় তো এনেকৈ ড্ৰ কৰিব পাৰি এনেকৈ 1 এইডাল যে আঁচডাল দিয়া আছে ই কি বুজাইছে হৰণ বুজাইছে এইডালৰ কাৰণে আমি দি দিম হৰণ 7/9 মানে এনেকৈ 7/9 দি দিলোঁ এতিয়া আমাৰ ছবিটো স্পষ্ট হৈ গ'ল যে এই ভগ্নাংশটো কেনেকুৱা একচুৱেলি একক 7/9 কি হৈছে হৰণ যদি সলভ কৰিবলৈ হয় ইয়াত কি কৰিম একটো আমি ৰাখিম হৰণৰ প্ৰতিক্ৰম কি হৈ যাব পূৰণ যদি পূৰণ দিওঁ এতিয়া আমাৰ এই ভগ্নাংশটো যে আছে এই ভগ্নাংশটো কি হৈ যাব উলটি যাব ওপৰত থাকিব 9 তলত থাকিব কিমান 7 ইয়াৰ উত্তৰটো কি ওলাব তলত থাকিব 7 9 গুণ কিমান হৈ যাব 9 এইটো হ'ব তাৰ উত্তৰটো আৰু এটা ভগ্নাংশ আমি 2 নম্বৰ কাৰণে ধৰো ইয়াত 11/9 এইটো আমাৰ গোটেইটো হৰ এইটো আমাৰ গোটেইটো লব ইয়াৰ তলত আমাৰ আছে 13 এইটো আমাৰ যৌগিক ভগ্নাংশ এই গোটেইটো হ'ব আমাৰ কি হ'ব লব হ'ব আৰু এই গোটেইটো আমাৰ কি হৈ যাব হৰ ঠিক আছে তো ইয়াক যদি সলভ কৰিবলৈ হয় আমি ইয়াৰ একচুৱেল ছবিটো কেনেকুৱা দেখিবলৈ যে আচ্ছা 11/9 এই যে ভগ্নাংশৰ কাৰণে আমি আঁচডাল দিওঁ এই আঁচডালে কি বুজায় প্ৰকৃতিতে বুজায় ইয়াক কি হৰণ চিন তো আমি এফালে লিখি দিম 13 বুলি এইটো মানে এনেকৈ লিখিব পৰা যায় ইয়াক এটা ষ্টেপ যদি সলভ কৰি দিয়া যায় আমি ভগ্নাংশলৈ উঠিয়াই দিওঁ ওপৰত লিখি দিম 9 তলত লিখি দিম 11 আৰু হৰণটো গুচাই পেলাই আমি কৈ দিম 2 লিখি দিম 13 তাৰ আমাৰ ওচৰত কিমান আহিব উত্তৰটো ওলাব 9 13 আৰু কিমান থাকিলে আমাৰ ওচৰত 11 90 আৰু কিমান হ'ব 27 17 তলত কিমান থাকিব আমাৰ ওচৰত 11 এইটো মানে এই উত্তৰটো ওলাব নেকি আৰু এটা লাষ্ট এটা আছে আমাৰ ওচৰত 1/4 আৰু 7/12 এইটো যদি চাওঁ এইটো আমাৰটো কি হয় গোটেইটো লব এই গোটেইটো কি হৈ যায় হৰ এই সু মাজত যে আছে লব আৰু হৰক যে পৃথক কৰিছে আচলতে কি বুজায় হৰণ চিন বুজায় এটা ভগ্নাংশৰ কাৰণে কি বুজায় হৰণ এই লবটো মানে আছে আমাৰ আছে 1/4 এই আচলতে কি বুজাইছে হৰণ বুজাইছে আৰু হৰটো আমাৰ কি আছে 7/12 আছে ইয়াক আমি যদি আগলৈ আৰু কৰি যাওঁ 1/4টো ৰাখিম হৰণৰ বিপৰীত কি লিখি দিম পূৰণ আৰু এই ভগ্নাংশটো যে আছে তাক প্ৰতিক্ৰম কৰিম মানে কি কৰি দিম লুটিয়াই দিম ওপৰত পাতিম 12 তলত পাতিম কিমান 7 যদি ভগ্নাংশ এনেকৈ পূৰণ হ'লে কি হয় ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো কি হৈ যাব ডাইৰেক্ট পূৰণ হ'ব আৰু তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো কি হৈ যায় ডাইৰেক্ট পূৰণ হয় তেতিয়াহ'লে আমাৰ উত্তৰটো কিমান থাকিব যে 1ৰ লগত 12 পূৰণ কৰি দিম আৰু 4ৰ লগত ডাইৰেক্ট 7 পূৰণ কৰি দিম উত্তৰটো আমাৰ কিমান ওলাব 4 7 গুণ ওলাব 28 আৰু 12 গুণ 12
এতিয়া পঢ়িম আমি ভগ্নাংশৰ যোগ। ভগ্নাংশৰ যোগ পঢ়িম। এটা আমি ভগ্নাংশ লৈ লওঁ 3/2, তাৰ লগত আন এটা ভগ্নাংশ 5/7 যোগ কৰিব লাগে। এইটো কেনেকৈ কৰিম আমি? ইহঁতক ক্ৰছ পূৰণ কৰিব লাগে। প্ৰথমতে 2 আৰু 7 আমি পূৰণ কৰি দিম, পূৰণ কৰি দিওঁ। তাৰপাছত আমি 2 কি ক'ম? 5ৰ লগত পূৰণ কৰি দিম, 2 পূৰণ 5, মাজত যোগ চিন আছে, যোগ দি দিম। আৰু 3 লগত আমি 7টো কি কৰি দিম? পূৰণ। 3 লগত 7টো পূৰণ কৰি দিম। ওপৰত কি লগত 2 7 গুণ 14, 2 5 গুণ 10, 3 7 গুণ 21। চ' ওপৰত থাকিব আমাৰ সাথে 31, তলত থাকিব কিমান? 14। এইটো হ'ব তাৰ উত্তৰ। এনেকৈ যদি ক্ৰছ পূৰণ কৰা যায় তেতিয়াহ'লে যিটো আমাৰ লসাগু ওলোৱাৰ সমস্যা, সেই সমস্যাটো কি হয়? দূৰ হৈ যায়। নকৰিলে হয়, ডাইৰেক্ট ক্ৰছ পূৰণ কৰিবলৈ হয়। যদি আমি বেলেগ এটা লৈছোঁ 5/2 আছে প্লাছ 11 যেনিবা 9 আছে। এইটো কি কৰিম? প্ৰথমতে আমি ইয়াৰ যিটো হৰ আছে, ইয়াৰ যিটো হৰ আছে, এই হৰ দুটা কি কৰি দিম? পূৰণ, তলত পূৰণ কৰিম। 2 লগত 9টো পূৰণ কৰি দিম। তাৰপাছত ইয়াৰ হৰৰ লগত ওপৰৰ কি কৰিব লাগে? লবটো পূৰণ কৰিব লাগে। 2 × 11, মাজত কি চিন আছে? প্লাছ, তো ইয়াত আমি পাম প্লাছ। 5ৰ লগত 9টো কি কৰি দিম? পূৰণ। 2 9 গুণ, তলত বহিব 18, 2 × 22 যোগ 5 9 গুণ 45। চ' ইয়াত বহিলে আমাৰ সাথে 18, 5 2 7 বহিলে, 4 2 কি বহিলে? 6। এইটো আমাৰ সাথে ইহঁত দুটাৰ উত্তৰ। এনেকৈ আমি ক্ৰছ পূৰণ তেতিয়া কৰোঁ যদি ইহঁতৰ হৰবিলাক কি থাকে? বেলেগ থাকে। ইয়াত হৰ এটা বেলেগ, ইয়াতো বেলেগ। ইয়াৰ হৰটোৰ লগত ইয়াৰ লগত কি আছে? বেলেগ বেলেগ। যদি কি হয়? হৰবিলাক একে থাকে। সেইটো যদি আমি এই বুলি মাৰ্ক কৰি লৈছোঁ, ইয়াত কি আছে? হৰবিলাক বেলেগ বেলেগ। আৰু ইয়াত কি হ'ব? হৰবিলাক যদি একে হয়, হৰ একে হ'লে ধৰি লওক এটা সংখ্যা আছে আমাৰ ওচৰত 5 আছে, ওপৰত 7 লিখা আছে, প্লাছ 3 আৰু কি কৰিব লাগে? 5টো কি কৰি দিব লাগে? যোগ কৰিব লাগে। তেতিয়াহ'লে আমি কি কৰিম? এটা চিম্পলকৈ 5 আৰু 5 দুটা আছিলে নহয়, আমি এটা 5 কি কৰি ল'ম? কমন লৈ ল'ম। যদি হৰটো একে থাকে আমি তলৰ সংখ্যাটা কি কৰি ল'ম? দুটা ছেইম আছে, ইয়াতো ছেইম আছে, 5 আছে, 5 আছে, 5টো কমন ল'ম। আৰু ওপৰৰ 7 আৰু 3টো কি কৰি ল'ম? সিহঁতক যোগ কৰি দিম। 7 + 3 আমি চিম্পলকৈ যোগ কৰিম। ওপৰত হ'ব 10, তলত হ'ব 5, উত্তৰটো কিমান ল'ব? আমাৰ সাথে 2 ল'ব। এই পদ্ধতি একদম 100% শুদ্ধ হয় নে নহয় যদি চেক কৰিবলৈ হয়। আমি কি কৰিম? এইটো 5 7ৰ হৰণ হৈ আছে ন, চ' আমি ইয়াত কি কৰি ল'ম? 7টোৰ ভিতৰত ভাগ 5 হৰণ কৰি দিম। 5 এগুণ কিমান যাব? 5 যাব। ইয়াত থাকিব কিমান? 2, দশমিক দিলোঁ, 0 হৈ গ'ল। 5 4 গুণ কিমান হৈ যাব? আমাৰ সাথে 20। তাৰ মানে 7/, যদি 5 হয়, তো মানটো তাৰ কিমান হৈ যায়? 1.4, হয়নে নাই? মাজত কি আছে? প্লাছ আছে, চ' ইয়াত প্লাছ পাম। নেক্সটত ভগ্নাংশটো কি আছিলে? 3/5। ইয়াত আমি 3 পাতো 5 হৰণ কৰি দিম, দশমিক দিম মানে 0 হ'ব। ইয়াত 6 বাৰ দিম, 5 6 গুণ কিমান হৈ যাব? 30। চ' ইয়াত আমাৰ কিমান পাব লাগে? তাৰমানে 0.6। ইয়াৰ মানটো কিমান আছিলে? যে 7/5 আৰু 0.6টো কিহৰ মান? যে 3/5। চ' সেই দুটা যোগ কৰা মানে লাষ্টত আমাৰ ওচৰত কিমান ওলাইছিলে? 2 ওলাইছিলে। আৰু এই দুটা যদি যোগ কৰি দিওঁ নে নাই? যে 1.4 আছে আৰু তলত কিমান আছে? 0.6 আছে। দুটা যদি যোগ কৰি দিওঁ, 6 6 0 কৰিব 1 1 1 2 দশমিক আমাৰ ঘৰৰ পিছত আমি ঘৰত ভৰাই দিলোঁ, উত্তৰটো কিমান ওলালে? আমাৰ সাথে 2 ওলালে। যদি হৰ একে থাকে তেতিয়াহ'লে আমি কি কৰিম? ইহঁতৰ হৰকেইটা ছেইম আছে, কমন লৈ ল'লোঁ, ওপৰৰ লবকেইটা ডাইৰেক্টকৈ যোগ কৰি দিম। বেলেগ এটা লৈছোঁ যেনিবা, ইয়াত এটা ভালো 7 আছে, ওপৰত যেনিবা আমাৰ সাথে 3 আছে, ইয়াত এটা আছে আমাৰ সাথে 7, ওপৰত 9 আছে, আৰু এটা লৈ লওঁ যেনিবা 7 আছে, ওপৰত কিমান আছে? 2 আছে। আমি সেইকেইটা কি কৰি ল'ম? চবকে যোগ কৰি দিম। 7 7 আৰু 7 আছে, আমি এটা 7 পাতি ল'ম। ত' 3 + 9 + 2, 9 3 11 যোগ 2 কিমান হ'ব? 13। চৰি 9 3 12 দি কিমান হৈ যাব? 14 হৈ যাব। 14/7, ইয়াৰ উত্তৰটো কিমান লৈ যাব? আমাৰ সাথে 2 ওলাব। তো আমি ইণ্ডিভিজুৱেলি যদি ইয়াক আমি 7 3 হৰণ কৰোঁ, 7 9 হৰণ কৰোঁ, 7 2 যদি হৰণ কৰোঁ, গোটেই হৰণফলকেইটাক যদি কি হয়? এটাৰ পাছত এটাকে যোগ কৰোঁ, চ' আমাৰ সাথে লাষ্টত কিমান ওলাব? 2 ওলাব। আমি কিতাপত কেনেকুৱা ধৰণৰ অংক পাওঁ? কিতাপত যিবিলাক আমি ভগ্নাংশ পাই যাওঁ কেতিয়াবা, সেইবিলাক হৈছে কি অলপ অকণমান ডাঙৰ ভিতৰত, যেনেকৈ বোলে ওপৰত ওলাইছে 11, তলত ওলাইছে বোলে আমাৰ ওচৰত তলত ওলাইছে 11, ওপৰত ওলাইছে 2, প্লাছ বোলে এনেকুৱা কিবা সংখ্যা যোগ কৰিব লাগে 5/9। এই অংকবিলাক ক'ত পোৱা যায়? আমি বিজ্ঞানত যিটো পোহৰ প্ৰতিফলন আছে, সেই চেপ্টাৰটো পঢ়িলে এনেকুৱাবিলাক আমি পাম কৰিবলৈ। আমাৰ আৰু বাকীবিলাকত কি আছে? মাজে মাজে এনেকুৱা অংক পাই থকা যায় য'ত আমি ভগ্নাংশৰ যোগ বিয়োগ আৰু পূৰণ হৰণ ওলাই থাকে।
এইটোত আমাৰ ইয়াত যিটো হৰ ইয়াৰ হৰটো কি আছে বেলেগ বেলেগ হৰ দুটা বেলেগ থাকিলে আমি কি কৰিম ক্ৰছ পূৰণ কৰিম চ' প্ৰথমতে তলৰ ইয়াৰ হৰটোৰ লগত এইটো হৰ কি কৰিম পূৰণ কৰিম তাৰপিছত এই হৰটোৰ লগত ওপৰৰ এইফালৰ লগতো আৰু ইয়াৰ লগৰ লগত এইফালৰ হৰটো কি কৰিম পূৰণ 2 into 9 পাতিম প্লাছ কিমান পাতিম 5 into 11 পাতিম চ' ইয়াৰ এইটো কনফিউজন হ'ব নালাগে যে মই প্ৰথমতে 2 লগত 9 পূৰণ কৰিম নে 11 লগত 5 পূৰণ কৰিম কোনোবা এটা পূৰণ কৰিলে হ'ল প্ৰথমতে 2 লগত 9 পূৰণ কৰি পাতিলে হ'ব বা প্ৰথমতে ইয়াত 11 into 5 পাতিলে হ'ব কাৰণ মাজত যোগ চিন আছে গতিকে একো সমস্যা নহয় ইয়াৰ উত্তৰটো একে ওলাব ইয়াত আমি 9 ঘাম 99 থাকিলে 2 9 18 হ'ব আৰু কিমান আছে আমাৰ 5 ঘাম 55 তো এইটো 99 থাকিলে 8 5 13 কিমান হ'ব 3 হ'ব উকলিব 1 5 1 6 6 1 73 by 99 আমাৰ কি হ'ব এইটো এটা উত্তৰ ওলাব আমি ভগ্নাংশৰ যোগলৈকে পঢ়িছো ইয়াৰ পৰা পঢ়িম আমি ভগ্নাংশৰ বিয়োগ ভগ্নাংশৰ যোগ আৰু বিয়োগ ইহঁত দুইটা প্ৰক্ৰিয়া একেই খালি মাজত আমি ইয়াত যদি যোগ থাকে যোগ বহাওঁ বিয়োগ থাকিলে বিয়োগ বহাই দিম বাকী তাৰ যিটো প্ৰক্ৰিয়াটো একেই আমি এই ভগ্নাংশৰ কথা লওঁ 3/2 আছে যোগ আছিলে আমি বিয়োগ পাতিছোঁ গতিকে বিয়োগ পাতিম 5/7 আছে কেনেকৈ কৰা যাব এইটো ইয়াৰ যিটো হৰ আমি হৰ দুটা কি কৰিম তলত পাতি দিম পূৰণ যদিহে হৰকেইটা কি থাকে বেলেগ থাকে ইয়াত এটা হৰ আছে 2 ইয়াৰ হৰটো কি আছে 7 দুটা হৰ বেলেগ বেলেগ ইয়াৰ হৰটো আৰু ইয়াৰ হৰটো কি কৰিম আমি পূৰণ কৰি তলত পাতি ল'ম তাৰপাছত আমি এই হৰটোৰ লগত ওপৰ ল'বটো আৰু ইয়াৰ হৰৰ লগত ইয়াৰ ল'বৰ লগত তলৰ হৰটো কি কৰিম পূৰণ 3/2 আছিলে তাৰ 3টো লগত আমি কি কৰি দিম 7টো পূৰণ কৰি দিম মাইনাছ পাতিম 2 into কি হৈ যাব 5 2 into 5 2 7 গুণ 14 থাকিলে 3 7 গুণ 21 থাকিলে মাইনাছ 2 5 গুণ 10 ইয়াত হ'ব 14 আৰু 21 পৰা গুচি গ'লে কিমান থাকিব আমাৰ মাজতে 11 এইটো হ'ব তাৰ উত্তৰ এতিয়া কথা হ'ল কি যে আমি ইয়াত পূৰণত কি আছিলে যোগ কৰোঁতে কি আছিলে যে প্ৰথমতে আমি এইফালৰ হৰটোৰ লগত ইয়াৰ লগতো পূৰণ কৰিম নে 3 লগত 7 পূৰণ কৰিম সেইটো কথাত কনফিউজনটো আছিলে কি আমি যোগত কি হয় লাগে 3 লগত 7 পূৰণ কৰোঁ প্ৰথমতে বা 2 লগত 5 পূৰণ কৰোঁ যোগ কৰোঁতে সংখ্যাকেইটা আগা পিছা হ'লে একো নহয় কিন্তু ইয়াত যিহেতু কি আছে বিয়োগ আছে গতিকে আমি এইটো কথাত কি কৰিব লাগিব প্ৰথমতে ইয়াৰ যিটো লবটো ইয়াক পূৰণ কৰি ল'ব লাগিব ইয়াৰ হৰটোৰ লগত আৰু তাৰ পাছতে আমি 2 লগত 5টো পূৰণ কৰি পেলাই কি কৰি দিম বিয়োগ আমি 2 পূৰণ 5টো আগত পাতিব নোৱাৰোঁ কাক পাতিব লাগিব 3 পূৰণ 7টো আগত পাতিব লাগিব আৰু 2 পূৰণ 5টো পাছত যদি আমি বেলেগ এটা লৈ লওঁ এটা জানিবা আছে আমাৰ ওচৰতে 10 এটা আছে আমাৰ ওচৰত 3 মাইনাছ পটা আছে ইয়াত আছে এটা 8 ইয়াত এটা আছে নিবা 5 আমি ইহঁতক কি কৰি ল'ম পূৰণ কৰিম 10 into 8 পাতিম প্ৰথমতে আমি 3 লগত কি কৰি ল'ম 8টোক পূৰণ কৰিম ওপৰত 3 into 8 মাইনাছ পাতিম আৰু 10 পূৰণ 5 মাইনাছ কৰিম ইয়াত আমাৰ ওচৰত থাকিব 8 10 গুণ কিমান যাব 80 3 8 গুণ 24 মাইনাছ 50 ইয়াত আমাৰ ওচৰত 80 থাকিলে ওপৰফালে কিমান থাকিব -26 ওলাব 24 পৰা -50 গুচি গ'ল কিমান হ'ব -26 এইকেইটা কি হয় ইয়াৰ হৰটো বেলেগ মানে আমি বিয়োগ কৰা ভগ্নাংশ দুটা হৰকেইটা কি আছে বেলেগ বেলেগ ইয়াৰ হৰটোৰ লগত ইয়াৰ হৰটো বেলেগ যদি এনেকুৱা হয় যে হৰবিলাক একে থাকে হৰবিলাক কি থাকে একে থাকে বোলে এটা আছে আমাৰ 3/4 মাইনাছ আছে 1/4 তেতিয়া আমি কেনেকৈ বিয়োগ কৰিম চ' ইয়াৰ 4 দুটা কি হয় হৰকেইটা চেম আমি এটা হৰ কি কৰিলোঁ কমন লৈ ল'ম এটা হৰ কমন ল'ম আৰু ইয়াৰ ওপৰৰ যিকেইটা আমাৰ ল'ব আছে এটা ল'বৰ পৰা আনটো ল'ব ডাইৰেক্ট কি কৰি দিম বিয়োগ কৰি দিম 3 - 1 ডাইৰেক্ট কৰি দিম 3 - 1 ডাইৰেক্ট ল'ব কিমান আহিব 2 থাকিব আৰু তলত থাকিব কিমান 4 আমাৰ এইটো হৈ যাব উত্তৰ বেলেগ এটা লৈছোঁ জানিবা আমাৰ ওচৰত এটা আছে 1/5 মাইনাছ এটা আছে 7/5 কি হ'ব আমি 5 5 দুটা চেম আছে হৰটো আমি কি কৰি ল'ম কমন লৈ ল'ম আৰু কি কৰিম 1ৰ পৰা 7টো কি কৰি দিম মাইনাছ কৰি দিম ইয়াত কিমান থাকিব উত্তৰটো আমাৰ আছিলে -6 তলত থাকিব কিমান 5 ইয়াত কথাটো কি হয় যে আমি ইয়াত হৰ যদি বেলেগ বেলেগ থাকে ওপৰত পূৰণ কৰোঁ কিন্তু ইয়াত যদি হৰকেইটা চেম থাকে কি হয় আমি পূৰণ নকৰোঁ ডাইৰেক্ট এটা পাতি দিওঁ তাৰ কাৰণটো কেলৈ যদি কাৰণটো সোধা যায় তেতিয়াহ'লে আমি ইয়াত কি কৈছোঁ ইয়াক আমি কমন লোৱা নাই একচুৱেলি এইটো কি হয় এইটো তাৰ লসাগু এইডোখৰত কি কৰিলোঁ আমি এইটো লসাগু লৈছোঁ 5 আৰু 5 5 আৰু 5ৰ লসাগু কি হৈ যাব আমাৰ কাৰণে 5 হ'ব 5 ছেকেণ্ড ষ্টেপত কি হ'ব এই 5টোৱে এই 5ক যদি আমি হৰণ কৰোঁ কিবা যাব 5 5ক হৰণ কৰিলে কিমান যাব এবাৰ গ'ল এই ওপৰৰ একটোৰ লগত এই একটো কি হৈ যাব পূৰণ
মাজত থাকিলে মাইনাছ। আকৌ এই 5টোৱে ইয়াৰ যিটো ইহঁত দুইটাৰ যিটো লসাগু আছিলে তাক আমি কি কৰিলোঁ, হৰণ কৰিলে কিমান যাব, 5ক হৰণ কৰিলে এবাৰ, আৰু তাৰ লগতে 7টো কি কৰি দিম, পূৰণ কৰিম। সেইকাৰণে মাজত উত্তৰটো ওলাইছে কি, যে 5 ওপৰত আছে 1 আৰু মাইনাছ কিমান আছে 7, উত্তৰটো কিমান ল'ব, -6/5। এইটো এলচিএম লোৱা হৈছে, লসাগু। ইহঁতকেইটাটো তেনেদৰে আমাৰ ওচৰত আছিলে 3/4 মাইনাছ 1/4 আছে। আমি কি কৈছোঁ, এই 4 আৰু 4টো কমন লোৱা নাই, একচুৱেলি কি কৈছোঁ আমি ইয়াৰ লসাগু লৈছোঁ। এইটো কি হৈ যায়, লসাগু হয়। লসাগুলৈ হৰণ কৰিলে কি হয়, ইয়াৰ 4টোৱে আমি প্ৰথমতে ইয়াক এবাৰ হৰণ কৰিব লাগিব। 4টোৱে 4ক এবাৰ হৰণ কৰিলে কিমান যাব, এবাৰ যাব। 4য়ে 4ক হৰণ কৰিলে এবাৰ যাব। সেই একটো পাতিলোঁ ইয়াত। ওপৰত যিটো লব আছে সেই লবটো ইয়াৰ লগত কি কৰিব লাগিব, পূৰণ কৰিলোঁ। মাজত কি আছে, মাইনাছ, ইয়াত মাইনাছ বহাম। এই 4টোৱে ইয়াক এবাৰ হৰণ কৰিলোঁ, 4টোক কেইবাৰ যাব, 4য়ে 4ক হৰণ কৰিলে এবাৰ যাব, আৰু ওপৰত কি আছে, 1 আছে, সেই 1টো ইয়াত কি কৰি দিম, পূৰণ। উত্তৰটো আমাৰ ওচৰত কি ওলাব, তলত থাকিব 4, 3 এগুণ 3 মাইনাছ 1, উত্তৰটো কিমান ওলাব, যে 2/4 ওলাব।
আমি এটা অংক কৈছোঁ ইয়াত য'ত ভগ্নাংশৰ যোগ আৰু বিয়োগ দুইটা একেলগে আছে প্ৰশ্নটো আছে এইটো 1/2 minus 3/5 plus 4 সমষ্টি 3/2 is equal to x plus 5/6 আছে আমি কেনেকৈ সলভ কৰিম আমি এটা গ্ৰুপকে কৈ যাম প্ৰথমতে 1/2 minus 3/5 আছে প্লাছ আছে এই মিশ্ৰ ভগ্নাংশটোক আমি এনেকুৱা সৰল ভগ্নাংশ লৈ যাম 3 থাকিব 3 4 গুণ 12 12 2 14 এফালে আমাৰ প্লাছ 5/6 প্লাছ আছিলে সমান চিহ্ন এইটো পাৰে এই পৰা গুচি লিখি যাব মাইনাছ 5/6 আৰু ইজ ইকুৱেল টু কি বুলি পাতিম x বুলি পাতিম ইয়াক সলভ কৰি যাম আমি ইহঁত দুটাক এবাৰ কৰিম আমি ইহঁত দুটাক এবাৰ কৰিম 2 * 5 বহিলে মাজত বিয়োগ চিন আছে একৰ লগত আমি 5টো কি কৰি দিম পূৰণ কৰিম মাজত মাইনাছ আছে বহাম আৰু এফালে কিমান থাকিব 2 পূৰণ 3 থাকিলে মাজত যোগ চিন আছে ইয়াত আমি যোগ বহাই দিম এটা 3 পূৰণ 6 আছে 14 লগত আমি 6টো কি কৰি দিম পূৰণ কৰিম মাইনাছ আৰু 3 লগত 5টো কি কৰি দিম পূৰণ কৰিম ইজ ইকুৱেল টু কি পাতি দিম x পাতিম ইয়াৰ মাজত থাকিব 2 5 গুণ 10 1 5 গুণ 5 আৰু 2 3 গুণ 6 প্লাছ এইটো 6 কিমান আহিব 6 ৰাখি হ'ব 5 3 গুণ হৈ যাব 15 আৰু 3 6 গুণ 18 ইজ ইকুৱেল টু আমি কি বুলি পাতিম x বুলি পাতিম ইয়াত থাকিব আমাৰ সাথে কিমান -1 ইয়াত থাকিলে 10 প্লাছ ইয়াত থাকিলে 1 ঢাকলি 14 14 5 গুণ 9 থাকিলে 69 হ'ব তলত থাকিব 18 ইজ ইকুৱেল টু x ওলাব আমি হেতাক ক্ৰছ কৰি দিম 10 আৰু 18 পূৰণ কৰিম 10 * 18 পূৰণ কৰিম আৰু একৰ লগত আমি 18 টো আকৌ কি কৰি দিম পূৰণ কৰিম ইটো লগত ইয়াত আৰু ইটো ওপৰৰ লগত মাজত প্লাছ চিন আছে 10 * 69 ইজ ইকুৱেল টু কি বুলি পাতিম x বুলি পাতিম ইয়াত থাকিব আমাৰ সাথে 180 - 18 plus 690 is equal to x 180 থাকিব তলত এটো বিয়োগ কৰিলে আমাৰ থাকিব 672 is equal to কিমান থাকিব x থাকিব আমি 6 দুইটাকে হৰণ কৰিব পাৰিম 6 যদি ইয়াক মই হৰণ কৰোঁ কিমান বাৰ যাব 6 3 গুণ 18 30 বাৰ যাব 6 এক কাটিলে 6 100 600 6 12 72 মানে আমাৰ ওপৰত থাকিব 1 1 আৰু 2 112 তলত আছে আমাৰ সাথে 30 is equal to x আৰু এটা স্টেপ যদি মই হৰণ কৰি দিওঁ ইয়াক মই হৰণ কৰিলে 2 এ যাব 56 2 এ কাটিলে 15 আৰু এটো কি হ'ব আমাৰ x ৰ মান x টো আমাৰ পা সোঁফালে আছে আমি এফালে লিখিব পাৰোঁ x is equal to ডাইৰেক্ট লিখি দিম যে 56/15 ইয়াৰ পৰা x টো এফালে কাৰণ x আগত মাইনাছ নাই বা এফালে যোৱাৰ কাৰণে আমাৰ ওচৰত এফালে মাইনাছ নাই আমি জাস্ট সংখ্যাটো লুটিয়াই দিছো নেকি এটো হৈ যাব তাৰ উত্তৰ এতিয়া আমি জানিলো ভগ্নাংশৰ পূৰণ কেনেকৈ হয় ভগ্নাংশৰ পূৰণ ধৰি ললো আমাৰ এটা ভগ্নাংশ আছে 1/5 এটা আমি ললো 2/6 আৰু ভগ্নাংশটো পূৰণ কৰিব লাগে যেতিয়া ভগ্নাংশৰ পূৰণ হয় তেতিয়াই হৰটোৰ লগত হৰটো আৰু লবটোৰ লগত লবটোক আমি কি কৰি দিম পূৰণ আমাৰ উত্তৰটো হ'ব 5 * 6 আৰু 1 * 2 মানে আমি উত্তৰত লিখিম 2/30 আকৌ যদি হৰণ কৰা যায় এবাৰ 2 এ 2 হৰণ কৰিলে এবাৰ যাব 2 এ 30 হৰণ কৰিলে 15 মানে 1/15 বেলেগ এটা ভগ্নাংশ লওঁ 2 সমষ্টি 5/4 পূৰণ 1 সমষ্টি 3/8 লিখা আছে পূৰণ কৰিব লাগে এটো মিশ্ৰ ভগ্নাংশ আছে আমি প্ৰথমতে তাক এনেকুৱা সৰল ভগ্নাংশলৈ লৈ যাম তল পাতিম ইয়াত 5 আছে হৰটো 5টো পাতি লম 2 5 গুণ 10 10 4 14 ইয়াত পাতিম ওপৰত পূৰণ দিম মাজত 3টো তো হৰটো তলত পাতি লম 3 গুণ 3 আৰু 8 3 কিমান হৈ যাব 11 আমি পূৰণ কৰিব লাগে পূৰণ কৰিলে কি হয় হৰৰ লগত হৰ পূৰণ লবৰ লগত লব পূৰণ তলত থাকিব 5 আৰু 3 ইয়াৰ আছে আমাৰ 14 পূৰণ 11 তো উত্তৰটো আমাৰ কিমান হ'ব 5 3 গুণ 15 লাভ আৰু 154 লাভ 154/15 আমাৰ উত্তৰ হ'ব ইয়াত কি আছে ভগ্নাংশৰ পূৰণত আমাৰ ইয়াত হৰটো আৰু ইয়াৰ হৰটো বেলেগ ইয়াৰ হৰৰ লগত ইয়াৰ হৰটো কি আছে বেলেগ যদি এনেকুৱা হয় যে হৰকিটা একে হৈ যায় তেতিয়া কি হ'ব হৰকিটা যদি একে হয় যেনেকৈ এটা ধৰি লওক আমাৰ সংখ্যা আছে 2/5 আৰু তাৰ লগত পূৰণ কৰিব লাগে আমি
2/5 এটা হৰও একে লবও একে আমি কি কৰি দিম আমি সিম্পলি কৈ দিম 5 লগত 5 পূৰণ কৰি দিম কিমান যাব 5 5 গুণ 25 আৰু 2 2 গুণ কিমান যাব 4 তো ইয়াক যদি আমি হৰণ কৰিম তো উত্তৰটো কি ওলাব হৰণ কৰিলে ইয়াৰ ভিতৰত ৰাখিম 4 এফালে ৰাখিম 25 সো আমি কি হ'ব প্ৰথমতে এটা দশমিক দিম হৈ যাব কিমান 40 25 এই গুণ কিমান হৈ যাব 25 হ'ব বিয়োগ কৰিব লাগে 10 পৰা 5 গ'লে থাকিব 5 ইয়াত থাকিব 3 3 পৰা 2 গ'লে 1 থাকিলে 15 এটা শূন্য বহাই দিম কিমান 150 5 25 125 6 25 কিমান হৈ যাব 150 তো উত্তৰটো ওলাব কিমান আমাৰ ওচৰত 0.16 ইয়াৰ উত্তৰটো কি ওলাব 0.16 ওলাব যদি এনেকৈ আমি নকৰিব লাগে দেখো যে 2/5 ইনটু 2/5 আছে আমি 2/5 মানে কিমান চেক কৰি লওঁ ইয়াত 2 ভালো ইয়াত ভালো 5 দশমিক দিলে কিমান যাব 0 সো কিমান যাব 4 বাৰ যাব 4 5 গুণ 20 তাৰমানে 2/5 মানে কিমান হ'ব 0.4 ইনটু 2/5 মানে কিমান যাব 0.4 যেতিয়া আমি পূৰণ কৰিম 4 4 গুণ কিমান হ'ব 16 দশমিক দুঘৰ পিছত বহি যাব দশমিক ইয়াত আহিব পইণ্ট কিমান হৈ যাব 0.16 এইটো হৈছে আমি চেক কৰি পেলালো আৰু এইটো হৈছে তাৰ কৰাৰ পদ্ধতিত আমাৰ উত্তৰটো ওলাই তাৰ মানে হৰ বেলেগ থাকক লাগে একে থাকক আমি পূৰণ কৰিলে হৰৰ লগত হৰ পূৰণ কৰিম আৰু লবৰ লগত কি কৰিম লবগিটা পূৰণ কৰি ওপৰত পাতিম আৰু হৰগিটা পূৰণ কৰি ওপৰত পাতিম তলত সেইটো হ'ব আমাৰ উত্তৰটো ভগ্নাংকৰ পূৰণৰ ক্ষেত্ৰত ইয়াৰ পিছত আমি জানি লওঁ ভগ্নাংকৰ হৰণ ভগ্নাংকৰ হৰণ পঢ়িবলৈ ধৰি লওঁ আমাৰ এটা ভগ্নাংক আছে সৰু ভগ্নাংক লওঁ ওপৰত পাইছিলোঁ 2/8 ইয়াক এনেকৈ হৰণ কৰি থোৱা আছে তলত পতা আছে 3/4 আমাক এইটো কৰিব দিলে সলভ কৰিব ক'লে হৰণ যেতিয়া এনেকৈ এটা ভগ্নাংক দিয়া যায় আঁচ কেইডাল আছে আমাৰ টোটেল 3ডাল আছে এইডালে এই মাজৰ আঁচডালে ইহঁত ভগ্নাংক দুটাক ছেপাৰেট কৰিছে এই আঁচডালে ইহঁত দুটাক লবহৰক ছেপাৰেট কৰিছে আৰু যিডাল মাজৰ যিডাল আঁচডাল সেইডালে কি বুজাইছে সেইডালে বুজাইছে হৰণ এইডালে কি বুজাইছে যে ভগ্নাংক দুটা ইটো সেইটো কি হৈ আছে পৰস্পৰ হৰণ হৈ আছে ইয়াত এই ওপৰৰ আঁচডালে এইটো বুজাইছে যে 8 2 খৰণ হৈ আছে ইয়াৰ তলৰ আঁচডালে বুজাইছে 4 3 খৰণ হৈ আছে মানে ইহঁত এটা নিজে ভগ্নাংক এটা নিজে ভগ্নাংক আকৌ এই আঁচডালে বুজাইছে যে ভগ্নাংকটো ইটো ভগ্নাংক কি কৰি থৈছে হৰণ কৰি থৈছে ইয়াৰ যিটো ফৰ্মেট আছে আমি তাক হলাই পেলাই এনেকৈও লিখিব পাৰোঁ যে 2/8 এই আঁচডালৰ কাৰণে কি চিন বহে হৰণ চিন বহে আৰু বহিব কিমান 3/4 এনেকৈ বহে এনেকৈ দেখোঁতে বহুত ডাঙৰ লাগে এনেকৈ দেখিলে সহজ হোৱা যেন লাগে ঠিক আছে আমি নেক্সট ষ্টেপত কি কৰিম আমি এইটো ষ্টেপত কি কৰিম এটা ভগ্নাংশক 2/8 যিটো প্ৰথমৰ ভগ্নাংশ ইয়াক আমি ৰাখি ল'ম নেকি ইয়াৰ যিটো প্ৰথমৰ ভগ্নাংশ আমি 2/8 ৰাখিম আৰু কি লিখিম আমি যে হৰণ চিনটো যে আছে হৰণৰ কি লিখি দিম প্ৰতিক্ৰম লিখিম মানে কি হ'ব ওলোটাটো হৰণৰ ওলোটা যিটো চিন সেইটো কি হৈ যাব পূৰণ পাতিম আৰু আমি এই যিটো ভগ্নাংশটো যে আছিলে ভগ্নাংশটো কি কৰিম লুটিয়াই দিম 4 ওপৰত লিখিম 3 তলত লিখিম এতিয়া আমি কি হৈ যাব আমি তাক পূৰণ কৰিম 3 গুণ 24 পাতিম 3 গুণ 24 আৰু 2 4 গুণ 8 পাতিম এইটো এটা ষ্টেপাৰ হৰণ যাব নাই 8 যদি আমি 24ক হৰণ কৰোঁ কিমান বাজে 3 গুণ 24 তাৰ মানে কি হ'ব ওপৰ যে 8টো আছে সেই 8টোক আমি 8 এটাই হৰণ কৰিম কিবাৰ যাব এবাৰ যাব আৰু এই 24ক আমি 8 হৰণ কৰিলে কিবাৰ যাব 3 বাৰ যাব তাৰ মানে কিমান হ'ব আমাৰ ওচৰত 1/3 উত্তৰটো ওলাব কিমান 1/3 ওলাব আমি এইটো এনেকৈ কৰিব পাৰোঁ বা ইয়াক কি কৰিম এইটো যে আছে ডাইৰেক্ট এনেকৈ যদি থাকে আচ্ছা 2/8 আছে তাৰ তলত লিখা আছে 3/4 3 কিমান লিখা আছে 4 লিখা আছে তেতিয়াহ'লে তোমালোকে অংকটো কৰোঁতে মন কৰিবা যে যদি ইয়াৰ ওপৰতো দুটা ভগ্নাংশ আছে তলতো দুটা ভগ্নাংশ আছে তেতিয়াহ'লে ইয়াৰ তলৰ ভগ্নাংশটো ওপৰৰ লগত পূৰণ হ'ব আৰু ইয়াৰ তলৰ ভগ্নাংশটো ইয়াৰ তলৰটোৰ লগত পূৰণ হ'ব একেবাৰে তলৰটো একেবাৰে ওপৰৰ লগত আৰু যিটো এই মেইন আঁচডালৰ তলত আছিলে ইহঁত ওচৰৰ দুটা ওচৰত পূৰণ হয় আৰু দূৰৰ দুটা ক'ত পূৰণ হ'ব দূৰৰ লগত তাৰমানে আমি ডাইৰেক্ট পাতিব পাৰিম নে এতিয়া যে 2 × 4 আৰু 8 × 3 একেটা লাইনতে ওলাই যাব 2 4 গুণ 8 3 গুণ 24 1/3 যদি এইটো জনা হয় তেতিয়াহ'লে আমি এইটো ষ্টেপ আমি চেঞ্জ নকৰাকৈ কৰিব পাৰিম আমি বেলেগ এটা ভগ্নাংক ল'ম এটা লোৱা আছে যেনিবা 7/2 লোৱা আছে আনটো ভগ্নাংক লৈছোঁ আমি 14 তলত আমি পাতি দিলোঁ 3 পাতিছোঁ ইয়াৰ পূৰণটো কি হ'ব এই যিডাল মাজৰ চিঙেডালে কি বুজায় হৰণক বুজায় তেতিয়াহ'লে যিটো কি থাকে ইয়াৰ ওপৰত দুটা আছে ইয়াৰ তলতো কেইটা আছে দুটা
লবহৰ লবহৰ এইটো ইয়াত বহিব পূৰণ কৰিলে আৰু এইটো ইয়াৰ তলত বহিব পূৰণ কৰিলে আমি ডাইৰেক্টকৈ বহাই দিব পাৰিম ইয়াত কি বুলি বহাম যে 7 ইনটু 3 বহাম আৰু 2 ইনটু কিমান বহাই দিম 14 ঠিক আছে ইয়াত কি হয় সংখ্যা দুটা আমি পূৰণ কৰি দিব পাৰোঁ 3 7 গুণ 21 2 14 28 তেতিয়াও আমি হৰণ কৰিব পাৰিম তাতকৈ ধুনীয়া কি হৈ আছে যে ইয়াত সাতটো ওলাই আছে এই সাতে মাজত এডাল কি চিন আছে হৰণ চিন আৰু মাজে মাজে কি আছে পূৰণ এই সাতটোৱে আমি 14 কি কৰিব পাৰিম হৰণ তো সাতে যদি মই 14 হৰণ কৰিব কিবা যাব দুবাৰ যাব ইয়াত মই কি বহাব পাৰিম যে 2 থাকিলে পূৰণ 2 থাকিলে ওপৰত কিমান আছে অকল 3 আছে ইয়াত কাট খাই গুচি গ'ল মানে কিমান আছিলে 1 এটা আছিলে 1 3 গুণ কিমান হ'ব 3 হ'ব তো 3 থাকিলে আৰু 2 দুগুণ কিমান হ'ল 4 এইটো আমাৰ হৈ যাব উত্তৰ ইয়াৰ পিছৰ যিটো ভগ্নাংশৰ টাইপটো টাইপ আমি 2 পঢ়িম হৰণৰ কাৰণে টাইপ 2 এইটো আমাৰ আছিলে টাইপ 1 আমি টাইপ 1 বুলি ক'ম এইটো হ'ব টাইপ 2 য'ত কি হয় এইটো এনেকৈ মাৰ্ক কৰা আছে 1 বুলি ইয়াত এটা ভগ্নাংশ লিখা আছে 3 লিখা আছে 3 বাই কিমান লিখা আছে 4 বাই কি লিখা আছে 5 লিখা আছে 3 বাই 4 বাই 5 এতিয়া কনফিউজনটো হ'ল কি যে আচ্ছা আমি ইহঁত দুটাক লবহৰ বুলি ধৰিম নে এনেকৈ ধৰিম যে কি হ'ব 4 বাই 5 ওপৰত 3 আছে না আমি ইহঁতক এনেকৈ ধৰিম যে আচ্ছা ইহঁত দুটা লবহৰ কি হ'ব এনেকুৱা হ'লে আমি এটা বস্তু মন কৰিব লাগে য'ত নাম্বাৰিংটো কৰা আছে ন ইয়াতে নাম্বাৰিং কৰিছিলে কিমান 1 বুলি আমি এই নাম্বাৰিংটো পোনে পোনে চাম এইডাল ভাৰ্টিকেল লাইন মানে সমান্তৰাল লাইনডাল যিডাল আছে অনুভূমিক যিডাল লাইন তাত 8ডাল ক'ত আছে ইয়াত আছে 8ডাল এই 8ডাল দেখা যাব অলপ কিমানকৈ থাকে ডাঙৰকৈ দিয়া থাকে 3 আৰু 4 কি আছে 4 বাই 5 আছে আৰু তলৰ 8ডাল অলপ কি দিয়া থাকে সৰু দিয়া থাকে যদি ওপৰৰ 8ডাল ডাঙৰ দিয়া আছে তলৰ 8ডাল অকণমান সৰু আছে তেতিয়া আমি গম পাম যে মেইন আঁচ মানে যিডাল হৰণ চিন কোনডালে বুজাব এইডাল চিনে কি বুজাব হৰণ চিন বুজাব তেতিয়া মানে আমাৰ যিটো অংকটো যে বনিব সেইটো বনিব কিমান 3 হৰণ কি হ'ব 4 বাই 5 হ'ব তেতিয়াহ'লে আমি অংকটো কেনেকৈ কৰিম 3টোক যদি আমি ৰাখি ল'লোঁ আৰু ইয়াৰ হৰণৰ উল্টা দিলোঁ আমি পূৰণ আৰু আমি এই ভগ্নাংশটো কি কৰিম উল্টাই দিম 5টো ওপৰত যাব 4 ক'ত থাকিব তলত পূৰণ হ'লে যেতিয়া পূৰণ হয় ইয়াৰ তলত একেবাৰে মানে কি আছে 1 এটা আছে এই 3টো ক'ত বহিব ওপৰত বহিব আৰু 4টো ক'ত বহিব অকল তলত বহিব 4 তলত থাকিলে আৰু 3 5 গুণ কিমান যাব 15 আমি এইটো কেনেকৈ কৰিব পাৰিম এইডোখৰ আমি চিন বদলাই কৰি মেলি কৈছোঁ কিন্তু ডাইৰেক্ট আমি ইয়াত দেখি পেলাই কৈ দিব পাৰিম যে কি হয় এই ভগ্নাংশটো এইটো কি হৈ আছে হৰণ হৈ আছে আমি ইয়াত একেটা ৰঙতে কৰিব পাৰিম সেইটো হৈছে কি যে 3 ইনটু 5 বাই ডাইৰেক্ট পাতিম কিমান 4 বুলি এইটো ক'ত বহিব ওপৰত বহি যাবগৈ ডাইৰেক্টকৈ কাৰণটো কি যে আচ্ছা এইটো হৈছে আমাৰ গোটা সংখ্যা আৰু এইটো হৈছে কি ভগ্নাংশ তাৰমানে এই গোটা সংখ্যাটোৰ তলত কি লাগি আছে এটা 1 এটা লাগি আছে যিটো একৰ লগতে 4টো কি হৈ যাব পূৰণ হ'ব আৰু এই ওপৰৰ যিটো 3 সংখ্যা আছে তাৰ লগত কি হৈ যাব তলৰ হৰৰ যিটো 5 আছে সেই 5টো গৈ পেলাই কি হৈ যাব পূৰণ হ'ব যদি এনেকুৱা হ'লহেঁতেন যে 3 বাই 4 আৰু তলত 8ডাল অকণ ডাঙৰকৈ দিয়া আছে কিমান দিয়া আছে 5 বুলি তাৰ মানে কি হ'ব তেতিয়া মানে হৈছে যে 3 বাই 4 যিটো ভগ্নাংশ তাক কিহে হৰণ কৰিছে 5এ হৰণ কৰা আছে তাৰ মানে আমি কি কৰি দিম 3 বাই 4 যিটো আছে তাক আমি ৰাখিম হৰণৰ চিনটো কি লিখিম উল্টা প্ৰতিক্ৰম আৰু কি লিখি দিম এই 5ৰ প্ৰতিক্ৰম কিমান হ'ব 1 বাই 5 হ'ব তেতিয়াহ'লে আমি কি কৰি দিম 4 আছিলে তেতিয়াহ'লে আমি কি কৰিম তলৰকেইটা পূৰণ কৰিম আৰু ওপৰত কি কৰি দিম পূৰণ 4 5 গুণ 20 বহিব 3 গুণ কিমান বহিব 3 আমি এইটো এনেকৈ কৰিম নেকি এইটো এনেকৈ কৰিলেও হ'ব কিন্তু ইয়াত আমি ডাইৰেক্টকৈ দেখি যাম যে আচ্ছা ভগ্নাংশটো হৈছে কিমান 3 বাই 4 তাক হৰণ কৰিব লাগে কিহেৰে 5এৰে তাৰ মানে ইয়াৰ তলত কি আছে একেটা পূৰণ হৈ আছে তেতিয়াহ'লে এইটো মানে কি আছে গোটা সংখ্যা আৰু মেইন ভগ্নাংশটোক ছেপাৰেশ্যন কিহে কৰিছে এই ডাঙৰ আঁচডালে কৈছে মানে এই আঁচডালৰ মানটো কিমান আছে আমাৰ ওচৰতে হৰণ চিন তাৰ মানে আমাক 3 বাই 4 যিটো ভগ্নাংশ আছে সেইটো কিহে কৰিছে 5এ হৰণ কৰিছে গতিকে আমি কি কৰিম এই 5টো যে আছে এই 5টোক ইয়াত পূৰণ কৰিম আৰু এই 1টো ক'ত পূৰণ কৰিম 3 লগত তেতিয়া আমাৰ একেটা লাইনটো উত্তৰটো ওলালে মাত্ৰ এটা লাইনত সেইটো কিমান হ'ব যে ওপৰত বহিব 3 তলত বহিব কিমান 4 আৰু 5 4 5 20 4 ইনটু 5 তো ওপৰত বহিলে আমাৰ 3 তলত বহিব কিমান 4 5 গুণ 20 এইটো হ'ব উত্তৰ যদি গম পোৱা যায় ন তেতিয়াহ'লে আমি ইয়াত হৰণ চিনৰ ওলোটা প্ৰতিক্ৰম এইবিলাক নকৰি ডাইৰেক্ট এটা লাইন উত্তৰটো ওলাব এইখিনি ডাইৰেক্ট এটাত ওলাই এইডোখৰ নকৰিলে হয় এইডোখৰ মই জাষ্ট বুজিবৰ কাৰণে কৈছোঁ যে আমি সংখ্যাকেইটা ইয়াত পূৰণ কৰিলোঁ আমি এইটো দেখিলে ডাইৰেক্ট এইটোহে কৰিম মাজত এইখিনি আৰু নকৰোঁ আকৌ এটা কথা বোলে এইটো 5ৰ প্ৰতিক্ৰম আমি 1 বাই 5 লিখিলোঁ 5 বাই 1 কেলৈ লিখিলোঁ তো এইটো কি হয় 5ৰ যিটো প্ৰতিক্ৰম হ'ব না সেইটো কিমান হ'ব 1 বাই 5 হ'ব এইটো 5ৰ আকৌ প্ৰতিক্ৰমটো কি হৈ যাব 5 বাই 1 নহয় 5 বাই 1 কেলৈ নহয়
একে যদি মই ঘূৰাই পেলাই 5ক হৰণ কৰোঁ কিমান 5 গুণ উত্তৰটো 5 ওলাব না মানে 5 আৰু 5 একে থাকিলে ওলোটা মানে কি ইয়াৰ সংখ্যাটো ওলোটা হ'ব লাগে এইটো কিমান 1/5 কৰিলে তাক ওলোটা হ'ব ঠিক আছে এইডোখৰ আকৌ চিন্তা কৰিব লগা বিষয় নহয় কি প্ৰতিক্ৰম তাৰপিছত যিটো ইম্পৰ্টেণ্ট পাৰ্ট আছে সেইটো হৈছে কি দশমিক ভগ্নাংশ দশমিক ভগ্নাংশ দশমিক ভগ্নাংশ মানে কি আমি যিকেইটা সংখ্যাক হৰণ কৰোঁ পূৰণ কৰোঁ সংখ্যা কেইটা থাকে দশমিকত থাকে ঠিক আছে দশমিকত আছে বা এইটো কি হয় নিজে এটা বোলে 0.25 লিখা আছে এইটো নিজে এটা কি হয় দশমিক ভগ্নাংশ ইয়াৰ আমাৰ কনভাৰ্জনটো কেনেকৈ হ'ব মানে আমাক তাৰ ৰূপান্তৰটো কেনেকৈ কৰিম ওপৰত আছে কিমান 25 আছে আমি দশমিক উঠাই দিলে অকল সংখ্যা কেইটা থাকিব কিমান 25 ইয়াত টোটেল সংখ্যা কেইটা আছে দুটা এই যে দশমিকটো যে আছে এই দশমিকটোৰ কাৰণে মাজত কি বহে একটো বহিব দশমিকটোৰ কাৰণে কি বহিব এক বহিব ইয়াত সংখ্যা কেইটা আছে এটা দুটা শূন্য আমি কেইটা পাম দুটা পাম ইয়াত আমি বেলেগ এটা সংখ্যা দশমিক কিমান লৈছোঁ 1 2 2 আৰু 3 বহালো ইয়াৰ আমাৰ ৰূপান্তৰটো কেনেকৈ হ'ব আজডাল টানি ল'ম এই যে দশমিকটো আছে আগফালে শূন্য টানিব লাগি আছে এই শূন্যটো লাগক নালাগক একো কথা নাই আমি শূন্যটোৰ কাৰণে একো নবহাওঁ অকল বহাম কি দশমিকটোৰ কাৰণে এই দশমিকটোৰ কাৰণে আমি কি বহাম এক এটা বহাম ঠিক আছে সংখ্যা কেইটা আছে এটা দুটা তিনিটা চাৰিটা শূন্য কেইটা পাম এটা দুটা তিনিটা চাৰিটা আৰু ওপৰত যিকেইটা সংখ্যা আছে সংখ্যাকেইটা আমি দশমিকটো গুচাই পেলাই বহাই দিম 1 2 2 3 বহিল এইটো তেতিয়া কি হ'ল তাৰ ৰূপান্তৰটো হ'ল কি ওপৰত কি থাকিলে আমাৰ ওচৰত লব আছে তলত কি আছে হৰ এইটো মানে কি হ'ব 25টো আমাৰ ওচৰত কি হ'ব লব হৈ গ'ল তলত কি আছে আমাৰ ওচৰতে হৰ এইটো আমাৰ কি হৈ গ'ল দশমিক যিটো আছিলে সেইটো আমাৰ ভগ্নাংশলৈ ৰূপান্তৰ হৈ গ'ল ইয়াত আমি অকল কি আছে দশমিকৰ পিছত ডাইৰেক্ট কি পাইছোঁ সংখ্যাটো এইটো দশমিক ডাইৰেক্ট কি আছে সংখ্যা দশমিক ডাইৰেক্ট সংখ্যা যদি এনেকুৱা হয় যে দশমিক থাকিলে তাৰপিছত 0 0 0 বোলে 3 আছে তেতিয়া কি হ'ব তেতিয়াহ'লে আমি কি কৰিম আজডাল পাই ল'ম এই দশমিকটোৰ কাৰণে কি বহাই দিম এক বহাম আৰু দশমিকটোৰ পিছত যদি আমি 0 পাওঁ দশমিকটোৰ পিছত তেতিয়া আমি সেইকেইটা সংখ্যা কি হ'ব হিচাপত ধৰিম এটা দুটা তিনিটা চাৰিটা মানে আমি 0 কেইটা দিম এটা দুটা তিনিটা চাৰিটা ওপৰত কি বহাই দিম 3 এইটো হৈছে আমাৰ কনভাৰ্জন দশমিকটো পৰা ভগ্নাংশলৈ যদি এনেকুৱা হয় দশমিক 0 0 0 0 0 0 1 আছে তেতিয়া ইয়াক আমি কেনেকৈ কনভাৰ্ট কৰিম এই দশমিকটোৰ কাৰণে আগফালে যদি এটা শূন্য লাগি থাকে এইটোক আমি নধৰিলে আমি অকল ক'ব পাৰিম দশমিকটো পাৰিম দশমিকটোৰ কাৰণে কি দিম এক দিম সংখ্যা কেইটা আছে হিচাপ কৰিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা পিছত শূন্য কেইটা বহিব সাতটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা ওপৰত এতিয়াতো বহাইলো না আমি অকল সুধা একটো বহাই দিম যদি এনেকুৱা হয় যে দশমিক আছে দশমিক 0 তাৰপাছতে 5 আছে 2 আছে 3 আছে মাজত আৰু এটা শূন্য সোমাই গ'ল বা দুটা শূন্য সোমালে আকৌ কি ওলালে এক ওলালে এনেকুৱা কেতিয়াবা হ'ব পাৰে বা যদি এনেকুৱা হয় যে দশমিক 1 2 0 5 যদি ওলাই যায় তেতিয়াহ'লে আমি কি কৰিম ইয়াক আমি ধৰি ল'ম হিচাপ আমি আজডাল টানিম দশমিক কাৰণে কি বহাম আমি এক বহাম ইয়াৰ পিছত আমি হিচাপ কৰিম সংখ্যা কেইটা আছে এতিয়া আমি শূন্যটো ধৰি ল'ম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা শূন্য কেইটা বহাই দিম সাতটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা খালি আমি এই শূন্যটোক ইয়াত নবহাওঁ আমি সংখ্যাকেইটা হিচাপ কৰিম এটা দুটা তিনিটা এতিয়া এই শূন্য দুটা কি হ'ল এই দুটা শূন্য এইফালৰ সংখ্যাটোৰ মাজত আছে কিন্তু এইটো শূন্য দুফালে দুটা সংখ্যাৰ মাজত নাই জাষ্ট আৰম্ভণিতে আছিলে গতিকে আমি এইটো শূন্য নবহাওঁ আমি বহাম 5 2 3 0 0 1 বহাম কাৰণ এই দুটা শূন্য কি আছে দুফালে দুটা সংখ্যাৰ মাজত সোমাইছে আৰু ই আৰম্ভণিতে হৈছে ইয়াক নবহাওঁ এইটো যদি হয় ইয়াৰ কাৰণে কি হ'ব আমি আজডাল টানি ল'ম দশমিকটোৰ কাৰণে কি দিম এক এটা দি দিম 1 2 3 4 শূন্য কেইটা বহিব এটা দুটা তিনিটা চাৰিটা ইয়াৰ ওপৰত 1 2 0 5 বহিব এই জিৰ'টো বহিব কাৰণ এই জিৰ'টো কি আছে দুটা সংখ্যাৰ মাজত বহি আছে এইখিনিলৈকে হৈছে আমি ইয়াত হিচাপ পঢ়িম ইহঁতৰ হৰণ আৰু পূৰণ পঢ়িলে হৰণ পঢ়া হয় আৰু হৰণ পঢ়ি গ'লে ইহঁতৰ পূৰণটো পঢ়া হৈ যায় লগালগ তাৰ আগতে কি পঢ়িলাম যোগটো পঢ়িলাম যোগ আৰু বিয়োগ এইটো টান নহয় তিনি ঢিলা হয় যোগ কি হয় আমি যোগ দশমিক ভগ্নাংশ ইয়াৰ পৰা আমি এটা উঠাই দিওঁ ধৰি লওক আমি যেনিবা 0.0003 কি আছে 0.0003 লগত আমি কাক যোগ কৰিব লাগে 0.0 কেইটা আছিলে আমাৰ ওচৰত এটা দুটা তিনিটা চাৰিটা চাৰিটা ছয় সাতটা ঠিক আছে দুটা 3 4 5 6 আৰু 7
ইহঁত তাক যোগ কৰিব লাগে কেনেকৈ যোগ কৰিম আৰু এইটো এনেকুৱা নহয় বোলে ওলাই গৈ আছে পাছলৈ ওলোৱা নাই নহয় এইটো আমি যোগ কৰিব লাগে যোগ কৰোঁতে কি কৰিম এনেকৈও যোগ কৰিব পাৰি বা ইয়াৰ কনফিউজনটো দূৰ কৰিবৰ কাৰণে প্ৰথমতে থিয়কৈ বহাই লওঁ প্ৰথমতে কোনটো বহাম ডাঙৰটো বহাম নে সৰুটো বহাম যোনটো ইচ্ছা কৰি বহাব পাৰে একো কথা নাই প্ৰথমতে আমি সংখ্যা ডাঙৰটো বহাই লওঁ যে কেইটা আছে 0 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আৰু 1 ইয়াৰ তলত কি আছে দশমিকটো বহিব 1 2 3 1 2 3 আৰু 0 বহিলে আচলতে টাইম দিম আমি কি কৰিম যোগ কৰিম দশমিকৰ তলত দশমিক বহিলে ইয়াত 0 0 এইফালে 0 এইটো 0 ধুনীয়া বহি আছে আগফালে দশমিকৰ এইটো 0 0 মানে কিমান হ'ব 0 এইকেইটা 0 যোগ কৰিলে কিমান হ'ব 0 এইকেইটা 0 যোগ কৰিলে কিমান হ'ব 0 0 লগত 3 যোগ কৰিলে কিমান হ'ব 3 এইটো 0 ইয়াত বহিলে এই 0টো নামি পেলাই ইয়াত বহিব একটো নামি যাব ইয়ালৈ তো আমাৰ ইহঁতৰ যোগফলটো কিমান হ'ব উত্তৰটো যে 0.0003 আমাৰ এইটো উত্তৰ হ'ব বিয়োগ কৰোঁতে সেনেকৈ আমি ধাৰ কৰি কেইবেশ বিয়োগ কৰিব লাগে সেইটো পাই যাব তোমালোকে কৰিব লাগিব ডাঙৰ কথা নহয় বাৰু আমি মেইনকৈ পুৰণাৰ হৰণটো শিকিলোঁ যে বহুত বেছিকৈ কনফিউজন লাগে পূৰণ আছে দশমিক ভগ্নাংশৰ কাৰণে এক নম্বৰতে সৰু আমি দশমিক এটা লৈছোঁ কিবা ধৰি ল'লোঁ 4.3 বহালোঁ আৰু এটা আমি বহাই দিওঁ ইনটু 0.13 বহালোঁ এটা সৰু সংখ্যা আমি ইয়াত কৰিব লাগে কি পূৰণ এইটো দুটা ষ্টাইলত আমি পূৰণটো কৰিব পাৰোঁ এটা হৈছে আমি তলত দশমিকটো উঠাই পেলাই ওপৰত যি দশমিকটো আছে উঠাই পেলাই কৰিব পাৰোঁ যেনেকৈ আমি ওপৰত পাই দিম অকল 43 তলত দশমিকৰ কাৰণে 1 বহিলে দশমিকৰ সংখ্যা কেইটা আছে এটা কাৰণে 10 বহিলে পূৰণ ইয়াত দশমিকৰ কাৰণে 1 বহিব সংখ্যা কেইটা আছে দুটা গতিকে আমি কিমান বহাই দিম দুটা আৰু 13 ইয়াত বহাই দিলোঁ ঠিক আছে ইয়াত ফাইনেল টাইমত কি হৈ যাব আমি মাজত কি আছে পূৰণ আছে চ' হৰকেইটা হৰৰ লগত পূৰণ লবকেইটা কি হৈ যাব লবৰ লগত পূৰণ ইয়াত আমি 10ৰ লগত যদি 100 পূৰণ কৰিবলৈ হয় আমি এইটো পূৰণ আৰু এনেকৈ এইখিনি বাকচ পাতি নকৰোঁ আমি কি কৰিম হিচাপ কৰিম ইয়াত 1 আছে ইয়াত কি কৰিম 0 100 এইফালে এটা এইফালে কেইটা আছে দুটা টোটেল কেইটা যাব 0 মাজত তিনিটা আমি জাষ্ট এডহে কৰি দিম 0 এটা পূৰণ কৰি থাকোঁ চ' 43 লগত কি কৰিব লাগে আমি 13টো কি কৰি দিব লাগে পূৰণ কৰিব লাগে 3 3 গুণ 9 3 গুণ 3 3 গুণ 12 আৰু 3 কিমান হৈ যাব আমাৰ সাথে 5 হ'ব 15 1 4 গুণ 4 একে 5 ঠিক আছে ওপৰত কিমান হ'ব 5 5 9 বহিলে আমি যেতিয়া দশমিক লৈ তাক যদি আমি আকৌ ৰিটাৰ্ণ লৈ যাম তেতিয়া কি বহিব আমি সংখ্যা তেনেকৈ চাই লওঁ হা কনফিউজনটো মই ভাঙি দিওঁ কেনেকৈ পঢ়োঁ আমি ইয়াত কেইটা আছে ঘৰ 4 ঘৰ 1 2 4 ঘৰ আছে ইয়াত আমাৰ ওচৰত কিমান আছে 1000 আছে তলত মানে হা 1000 আছে ওপৰত কিমান আছে 5 আৰু 9 আছে যেতিয়া আমি দশমিক বহুৱাম এই একটো কাৰণে কি বহিব দশমিক বহিলে একটো কাৰণে কি বহিব দশমিক আমি শেষৰ ফালৰ পৰা কৰিম হা শেষৰ ফালৰ পৰা এই শূন্যটোৰ স্থানটো কোনে ল'ব 9 ল'ব এইটো শূন্য স্থান কোনে ল'ব 5 ল'ব আৰু এইটো শূন্য স্থান কোনে ল'ব 5 তাৰমানে দশমিক কিমান হ'ব 559 হ'ব উত্তৰটো দশমিক 559 আমি সেইটো এনেকৈ কৰিম নেকি এনেকৈ কৰিব পাৰোঁ টাইম কনজিউম হৈ যায় আমি যেতিয়া অলপ শিকি যাম কথাটো ভালকৈ তেতিয়া আমি টপককৈ কৰিব পাৰিম এইটো কেনেকৈ যে 43 ইনটু কিমান আছে 1.13 আছে আমি ইয়াত হিচাপ কৰিম যে আচ্ছা ইয়াত দশমিক কেইঘৰ পিছত আছে এঘৰ ইয়াত দশমিক কেইঘৰ দুঘৰ এঘৰ দুঘৰ টোটেল কিমান হ'ব 3 ঘৰ হ'ব টোটেল কিমান ঘৰ হ'ব 3 ঘৰ দশমিকটো আমি দশমিকৰ পিছত আমি সংখ্যা কেইঘৰ বহাব লাগিব 3 ঘৰ বহাব লাগিব বা শেষৰ ফালৰ পৰা আমি দশমিক কেইঘৰলৈ আনিব লাগিব আগলৈ 3 ঘৰলৈ আমি কি কৰিম ডাইৰেক্ট গোটা সংখ্যা দুটা এটা ল'ম 43 এটা ল'ম কিমান 13 পূৰণ কৰিম 3 3 গুণ 9 বহিলে 3 গুণ 3 3 4 গুণ 12 বাৰাই 15 5 উকলিব 1 4 এগুণ 4 কিমান হ'ব 5 559 উত্তৰটো ওলাব মাছত কিমান 559 5 আৰু 9 দশমিক কেইঘৰত বহে 3 ঘৰত শেষৰ ফালৰ পৰা কাউণ্ট কৰিম 1 2 3 ঠিক আছে ইয়াত বহাই দিম দশমিক 3 ঘৰৰ পিছত বহিব ইয়াত কাৰণ ইয়াত দশমিক এঘৰত আছে ইয়াত দুঘৰ তো 2 একে কিমান হ'ব 3 ঘৰ চ' 0.559 মাজত কি ওলাব উত্তৰটো ওলাব যদি আমি গম পাইছা ইমান কাউণ্ট ওলাব যদি শিকিছোঁ তেতিয়াহ'লে আমি এইডোখৰ কৰি পেলাই আমি দুবাৰমান প্ৰেক্টিছ কৰি ল'ম তাৰপিছত ইজি হৈ যাব ইয়াত তিনিটা দশমিক 3 ঘৰৰ পিছত কেলৈ বহিলে ইয়াৰ কাৰণ হৈছে কি আমি দশমিকটো উঠাওঁতে ইয়াত এঘৰত আছিলে 10 বহিছিলে ইয়াত দুঘৰত আছিলে দশমিকত পিছত শূন্য কেইটা বহিলে দুটা চ' ইয়াত এটা ইয়াত তিনিটা টোটেল কেইটা হৈ গ'ল আমাৰ সাথে ইয়াত এটা ইয়াত দুটা টোটেল আমাৰ সাথে কেইটা হ'ল তিনিটা শূন্য হ'লে আমি দশমিক 3 ঘৰ পাছলৈ শিফ্ট কৰিবলগীয়া হয় আমি বেলেগ এটা সংখ্যা লৈ লওঁ বেলেগ এটা আৰু ট্ৰাই কৰি চাওঁ এটা আছে আমাৰ সাথে 1.25 আৰু আছে 0.0025 আছে 0.0025 আমি দুটা পদ্ধতি কৰিম এটা আছে আমি এনেকৈ ইয়াত দশমিক গুচাই ল'ম 1 to 5 তলত কিমান আছে দশমিকৰ পিছত এঘৰ দুঘৰ চ' দুটা শূন্য বহাম পূৰণ ইয়াত বহাম অকল 25 1 2 3 4 দশমিকৰ পিছত কেইটা শূন্য বহিব 4টা
তো ইয়াত টোটেল কিমান হৈ যাব ইয়াত দুটা ইয়াত চাৰিটা টোটেল কেইটা বহিব 6টা একটোৰ বাদে 6টা শূন্য দুটা 4টা আৰু 6টা সো 125 আৰু 25 কি কৰিব লাগে পূৰণ কৰিব লাগে এইটো কিমান হ'ব সো এইটো আমি কিমান হ'ব যে 125 আছে না আৰু 25 আছে সো এইটো আমি এনেকৈ কৰিব পাৰো না যে 125 পূৰণ কিমান আছে 25 125 মানে কিমান 100 যোগ 25 ইনটু কিমান আছে 25 নহয় জানো সো 25 এশৰ মাজত উত্তৰটো কিমান হ'ব 25 ওলাব ঠিক আছে আৰু 25 কিমান হ'ব 625 যদি মই দুটা এড কৰি কিমান হ'ব 3125 3125 ওলাব কিমান ল'ব 3125 তো আমি এইটো শেষৰ ফাল পৰা বহাম ঠিক আছে তো এই 5টো ক'ত বহিব এই 5টো বহিব এইটো শূন্য ঠাইত এই 2টো বহিব ক'ত এইটো শূন্য ঠাইত এই 1টো বহিব এইটো শূন্য ঠাইত আৰু এই 3টো বহিব এই শূন্যটো ঠাইত সো আগফালে সংখ্যাকেইটা বহাৰ পাছতো কেইটা থাকিব দুটা শূন্য এক্সট্ৰা থাকি যাব দুটা শূন্য ফিল আপ নহ'লে দুটা শূন্য থাকি যাব একটো কাৰণে কি হয় দশমিক তাৰপিছত আমি সংখ্যাটো বহাই দিম 3125 এইটো হ'ব আমাৰ উত্তৰ মানে এই দুটা সংখ্যা পূৰণ কৰাৰ পাছত আমাৰ উত্তৰটো ওলায় ঠিক আছে আমি ইয়াক আৰু অলপ শৰ্টকে কৰিব পাৰিম সেইটো হৈছে কি এইটো না সেম সংখ্যাটো আমি অলপ শৰ্টকে কৰিম এইটো মই অৰ বুলি পাতিছো দেই ইয়াত আছে আমাৰ মাজত 1.25 ইনটু 0.0025 ইয়াত দুঘৰ ইয়াত কেইঘৰ 4 ঘৰ মানে দশমিকটো বহাবলৈ আমি কেইঘৰ দিব লাগিব 6 ঘৰ দিব লাগিব আমি সংখ্যাকেইটা পূৰণ কৰা 125 আৰু কিমান আছে 25 যেটো ওলাই আছে কিমান 2500 আৰু 525 625 সো কিমান হ'ব যোগ কৰি দিম দুটা 3125 হ'ব উত্তৰটো আমাৰ ওলালে কিমান 3125 আমি হিচাপ কৰি চালো কিমান দশমিক ইয়াত কেইঘৰ এঘৰ দুঘৰ ইয়াত দশমিক কেইঘৰ 4 ঘৰ টোটেল কেইঘৰ আছে 6 ঘৰ সো ইয়াত ওলাইছে কেইঘৰ অকল 4 ঘৰ দশমিকটো এইফালে আমি বহাম এঘৰ দুঘৰ 3 4 5 6 দশমিক ক'ত বহিব ইয়াত বহিব এইটো হৈ যাব আমাৰ উত্তৰ জানিলে ইমান কণ্টে ওলাব ঠিক আছে আৰু ওলাই যাব ইয়াৰ পিছত আমি হৰণটো চাওঁ পাক হৰণ সৰু সংখ্যা লৈছো সেইটো হৈছে 0.81 পাতি দিওঁ আৰু ডিভাইড পাতিম কিমান 9 0.81 ডিভাইডেড বাই 9 আমি হৰণ কৰিব লাগে 8ডাল টাইম দিম ঠিক আছে 8ডাল টাইম দিম এই সংখ্যাটোক আমি গোটা সংখ্যালৈ কনভাৰ্ট কৰি ল'ম 81 পাতিম ওপৰত তলত থাকিব কিমান দশমিক পিছত কেইঘৰ আছে দুঘৰ আছে সো আমি পাতি দিম দশমিকটোৰ কাৰণে এক দুটা সংখ্যাৰ কাৰণে দুটা শূন্য মানে 100 আৰু কি কৰিব লাগে হৰণ কৰিব লাগে কিমান আছে 9 আছে হৰণ 9 আমি এনেকৈ নকৈ পেলাই কি কৰিম 81 টো ওপৰত থাকিব তলত থাকিলে আমাৰ ওচৰত 100 আৰু 9 টোক আমি কি লিখিম ইয়াৰ প্ৰতিক্ৰম লিখিম মাজত পাতি দিম পূৰণ উল্টাই দিম 9 টো কি হ'ব প্ৰতিক্ৰম তেতিয়া হলে এই যে 9 টো আছে এই 9 টোৱে একাশী কেবা যাব 9 9 গুণ 81 হৰণ গুচি যাব ওপৰত থাকিব 9 ইয়াত থাকিব অকল কিমান 100 1 9 গুণ 9 বহিলে ইয়াত তো 9 9 কাট খাই গৈছিল কিমান আছিল 1 1 আৰু 100 গুণ কিমান হ'ব 100 হ'ল ইয়াক যদি আমি দশমিক বহাবলৈ যাম ওপৰত এটা সংখ্যা আছে শিখৰ শূন্যটোত সংখ্যাটো বহিলে আগত এটা শূন্য আৰু খালি থাকি গ'ল আৰু একটো কাৰণে কি হয় দশমিক কিমান হ'ব উত্তৰটো 0.09 বেলেগ এটা সংখ্যা চাওঁ আমি ইয়াক আমি হৰণ কৰিম 1.08 হৰণ 0.00108 হৰণ কৰিব লাগে এইটো আছে 108 এইটো আছে 108 খালি দশমিক গিটা বহি পেলাই দুটা বহুত আপছ এণ্ড ডাউন হৈ আছে আমি হৰণ কৰি চাওঁ এইটোক আমি গোটা সংখ্যা লৈ যাওঁ 108 বহাম তলত দশমিক কাৰণে 1 বহিব দুটা সংখ্যা আছে দুটা শূন্য বহিব হৰণ থাকক হৰণটো আমি হৰণে বহাই দিওঁ আমি কনভাৰ্ট কৰি লওঁ 108 আগত শূন্যকেইটা আছে আমি শূন্যটো নথকল সংখ্যাটো য'ৰ পৰা ষ্টাৰ্ট আছে সংখ্যাটো ধৰিম 108 দশমিকটোৰ কাৰণে 1 বহিলে সংখ্যা কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা শূন্য কেইটা বহিব ছটা বহিব তিনিটা চাৰিটা পাঁচটা আৰু ছটা 6 ঠিক আছে এতিয়া আমি কি কৰিলোঁ ইয়াক প্ৰতিক্ৰম কৰি দিম 108 তলত থাকিলে আমাৰ ওচৰতে 100 পূৰণক উল্টা লিখিম হৰণৰ উল্টা লিখি দিম কিমান পূৰণ ওপৰত লিখি দিম 6টা শূন্য 1 আৰু কেইটা 6টা শূন্য 3টা 4টা 5টা 6টা ইয়াত বহিব কিমান 108 এই 108 টোৰ লগত এই 108 টো কি হৈ যাব কাট খাই যাব মানে 108 108 খন কৰিলে কেইবাৰ গ'ল অকল এবাৰ গ'ল ইয়াৰ দুটা শূন্য লগত ইয়াৰ দুটা শূন্য কি হৈ যাব কাট খাই যাব আমাৰ ওচৰত উত্তৰটো কিমান থাকিব এটা দুটা তিনিটা চাৰিটা সো 1 আছে আৰু এটা দুটা তিনিটা চাৰিটা এইটো কি হ'ব আমাৰ ওচৰত উত্তৰ দেখাত কেনেকুৱা লাগিছিলে সংখ্যাটা আমি ইমান ডাঙৰ সংখ্যা হৰণ নাযাব কিন্তু বহুত ইজি হয় বেলেগ এটা সংখ্যা হৰণ কৰিছোঁ 3 নম্বৰটো 0.00048 হৰণ কৰিব লাগে 0.8 উত্তৰটো কিমান লাভ আমি কি কৰিম 5ডাল টানি ল'ম ইয়াতে শূন্যকেইটা আছে আগফালে শূন্যকেইটা নধৰোঁ আমি য'ত সংখ্যাটো ষ্টাৰ্ট আছে কিমান আছে 48 পাতিম
ইয়াৰ আমাৰ ওচৰত পইণ্ট আছে, পইণ্টটোৰ কাৰণে কিমান পাম 1 বহাম 1 2 3 4 5 শূন্য কেইটা বহিব 5টা, এটা 2টা 3টা 4টা 5টা হৰণ বহাই দিম 8 বহাম ওপৰত দশমিকটোৰ কাৰণে কি বহিব 1 বহিব আৰু এটা সংখ্যা আছে দশমিকৰ পিছত এটা শূন্য বহিব। ইয়াক আমি প্ৰতিক্ৰমত লিখিম 48 লিখিম, তলত লাগি দিম 1 আৰু এটা শূন্য 5টা শূন্য হৰণৰ উল্টা লিখিম আমি কি পূৰণ 10টো ওপৰলৈ যাব আৰু 8টো ক'ত থাকিব তলত। ইয়াৰ এটা শূন্যৰ লগত ইয়াৰ এটা শূন্য কি হৈ গ'ল কাট খাই গুচি গ'ল আৰু এই 8 48ক হৰণ কৰিলে কেইবাৰ যাব 6 বাৰ 6 8 গুণ কিমান হ'ব 48। আমাৰ ওচৰত কি থাকিলে ওপৰত থাকিলে 6, ইয়াত থাকিলে আমাৰ ওচৰতে 1 0 0 0 0 0 আৰু 0 4টা শূন্য আছে। আমি যেতিয়া উত্তৰটো বহাম এই 6টো ক'ত বহিব এই 6টো বহিব একেবাৰে শেষৰ শূন্য। ইয়াত তাৰ আগত শূন্য কেইটা বাচি গ'ল এটা 2টা 3টা এটা 2টা 3টা আৰু 1টোৰ কাৰণে কি বহিব দশমিক। চ' এইটো আমাৰ ওচৰত কি হৈ যাব তাৰ উত্তৰ হ'ব। এনেকুৱা কেইটামান আৰু নিজেই বনাই পেলাই কৰিবলৈ চেষ্টা কৰিবা যাতে শূন্যটো বহোৱা এক দশমিকৰ কাৰণে 1 বহে, হৰণ কৰোঁতে যাতে প্ৰতিক্ৰম কৰোঁতে যাতে উল্টা নহয়, ঠিক আছে। আৰু কটা কুটা কৰোঁতে বোলে চাফাকৈ কৰা যায়, যাতে মানে কটা কুটা লেতেৰা হ'লে আমাৰ কি হ'ব পিছত আমি ক'ত কাটিলোঁ কেলৈ কাটিলোঁ আৰু কেতিয়া কাটিলোঁ এইকেইটা বস্তু পাহৰি গ'লে উত্তৰটো আমাৰ নোলোৱা হৈ যাব, বহুতেই সমস্যাৰ সৃষ্টি কৰে। তো আমি এইখিনিলৈকে পঢ়িলোঁ ভগ্নাংশৰ পূৰণ হৰণ যোগ বিয়োগ মিশ্ৰ ভগ্নাংশ পঢ়ি আদায় কৰিলোঁ। চ' ভগ্নাংশটো ইমানত হৈ যাব। আৰু এটা বস্তু আছে, সেইটো হৈছে কি যে যিটো পুনৰাৱৰ্তিত আৰু অপুনৰাবৃত্ত ভগ্নাংশ থাকে সেইটো আমি কিতাপৰ প্ৰশ্ন কৰি কৰিম, এতিয়া নকৰোঁ। চ' ধন্যবাদ তোমালোকলৈ, আৰু বাকীখিনি ভিডিঅ' চাবা আৰু ভালদৰে শিকিব পাৰিবা কথাবিলাক। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। কিবা যদি বুজা নাই কমেণ্ট কৰিবা, আৰু যদি মোৰ ইয়াত কিবা বোলে কৰোঁতে কিবা ভুল ভ্ৰান্তি হৈ গৈছে থাকি গৈছে চ' কমেণ্ট কৰি জনাবা, মই শুদ্ধ কৰিবলৈ চেষ্টা কৰিম।